Okay. Hi everyone. So আশা কৰোঁ তোমালোক সকলোৱে আমাৰ ফাৰ্ষ্ট ভিডিঅ'টো চালা, ফাৰ্ষ্ট লেকচাৰটো ধুনীয়াকৈ চব বুজি পালা। আমি ফাৰ্ষ্ট ভিডিঅ'টো কি কৰিছিলোঁ, আমি ফাৰ্ষ্ট ভিডিঅ'ত বহুত ধুনীয়া ধুনীয়া কনচেপ্টছবোৰ যিবোৰ আমি কাক বোলে কি হয় সেইবোৰ আমি চব ক্লিয়াৰ কৰিছিলোঁ হয়। আমি কনচেপ্টবোৰ চব ক্লিয়াৰ কৰিছিলোঁ। আমি সৰু সৰু কিবা এটা ইজি নিউমাৰিকেলো কৰিছিলনে? কিন্তু আমাৰ কি কৈছিলোঁ, আমি প্ৰেক্টিছো কৰিব লাগিব। কিন্তু ফাৰ্ষ্ট পাৰ্টটো কি আছিলে আৰু যে কাক বোলে কি হয়, পাৰ্থক্য কি, সেইবোৰ আমি বুজিছিলোঁ। সুষম গতি কি, বিষম গতি কি, হয় নহয়? এতিয়া আমি কি কৰিম, আমি তাৰ পিছৰ কাহিনীখিনি লৈ যাম, মানে মেইন যিখিনি কনচেপ্ট আছে হ'ব। আৰু তাত আমি ফিজিক্সটোক ভিজুৱেলাইজ কৰি বুজিলে বহুত ভাল। সেইটো তুমি চাবা, এই গোটেই ভিডিঅ'টো কমপ্লিট কৰাৰ পিছত যদি গতি পাঠটো কিবা এটা ডাউট থাকে, চব ডাউট ক্লিয়াৰ হৈ যাব, চব একদম ক্লিয়াৰকৈ বুজি পাবা। গ্ৰাফ কেনেকৈ আঁকিব লাগে, নিউমাৰিকেল কেনেকৈ কৰিব লাগে, তৰণবোৰ কি হয়, মানে যিমান যি বস্তু আছে চব ধুনীয়াকৈ বুজি পাই যাবা হ'ব। আৰম্ভ কৰিছোঁ নহয়। যেতিয়া ব্ৰেনজিতে তোমালোকক বুজাব, তোমালোকে একদম চিন্তা কৰিব নালাগে, ধুনীয়াকৈ চব কনচেপ্ট ক্লিয়াৰ হৈ গৈ থাকিব। বাৰু আৰম্ভ কৰোঁ। তো আমাৰ চেপ্টাৰটোৰ নাম আছিলে গতি। আজি আমি কি শিকিম, মই আগৰ ভিডিঅ'টোত কোৱা ছেইম শ্লাইডখনে আজি আমি কি শিকিম, আমি লেখ আঁকিবলৈ শিকিম। মানে লেখবোৰ কেনেকৈ আঁকে শিকিম, গ্ৰাফবোৰ কেনেকৈ আঁকে। 3টা ফৰ্মুলা আছে, 3টা ফৰ্মুলা আমি মনত ৰাখিব কেনেকৈ পাৰিম মই তোমালোকক ধুনীয়াকৈ কৈ দিম। আইতা এজনী আছিলে, আমি আইতা এজনীৰ সাধুৱে ধুনীয়াকৈ মনত ৰাখিলোঁ। চ' সুষম বৃত্তীয় গতিনো কি হয় সেইখিনিও আমি পঢ়িম। এতিয়া মই তোমালোকক কৈছোঁৱেই, যদিহে তোমালোকে কুৱেশ্যন বেংকবোৰ প্ৰেক্টিছ কৰিব লাগে, আমাৰ এপছ গৈ পেলাই প্ৰেক্টিছ কৰিব পাৰা, আৰু লগতে আমাৰ নোটছবোৰ ফ'ল' কৰিব পাৰা। কিমান ধুনীয়াকৈ আমি নোটছবোৰ বনাই থোৱা আছে। ইভেন এতিয়া আমি যিখিনি পঢ়াম আটাইবোৰ এই নোটছত ধুনীয়াকৈ লিখি থোৱা আছে হ'ব। চ' আমি আজি কি কৰিম, আমি আজি মেইনলি যাম, একদম মেইনলি আমি পঢ়িবলৈ যাম এই গ্ৰাফখিনি। কিন্তু আমি নৰ্মেল ৱেত নপঢ়োঁ, আমি ডাইৰেক্ট আৰম্ভই কৰোঁ আৰু চোৱা। চ' দূৰত্ব আৰু সময় লেখ মানে কি, তোমালোকে নৰ্মেলি আমি কি কৰোঁ, টেবুল এখন বনাই যাওঁ নাই। মই যেনিবা এনেই এইকণতে দেখাইছোঁ, ঠিক আছে। তোমাক যেনিবা মই ক'লোঁ যে ব্ৰেনজিত দাই আজি ৰাতিপুৱা মৰ্ণিং ৱাকত গ'ল। যদিও ব্ৰেনজিত দাই ৰাতিপুৱা মৰ্ণিং ৱাকত নাযায়, তথাপিও ধৰি লোৱা মৰ্ণিং ৱাকত গ'ল। মই ক'লোঁ, চাম দেই এইখনত, মই ক'লোঁ যে প্ৰথম 10 ছেকেণ্ড 20 ছেকেণ্ডমান দৌৰে মানে ব্ৰেনজিতে। প্ৰথম 5 ছেকেণ্ড 10 মিটাৰ দৌৰিলে, নেক্সট 10 ছেকেণ্ড 5 মিটাৰ দৌৰিলে, তাৰ পিছৰ 5 ছেকেণ্ড আকৌ 15 মিটাৰ দৌৰিলে, এনেকৈ 25 মিটাৰ, এনেকৈ দৌৰি গৈ আছে। এতিয়া এনেকৈ টেবুল বনাই তুমি টেবুলখন চালেতো একো বুজি নাপাবা। যেনিবা মই লিখি গৈছোঁ কাৰণেহে তোমাক কথা নাই বতৰা নাই, ঘপকৈ এনেকুৱা 100টামান পইণ্ট থকা টেবুল এখন মই তোমাক দি দিলোঁ, তুমি একো বুজি নাপাবা। সুষম গতি নে অসুষম গতি চাবৰ কাৰণে তুমি এইবোৰ বিয়োগ কৰি থাকিব লাগিব, সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিছে নাই গম পাই থাকিব লাগিব, হয় কি নহয়? চ' সেইটো কাৰণে আমি কি কৰিম, আমি এনেকৈ নকৰি আমি গ্ৰাফ আঁকো, মানে আমি ড্ৰয়িং বনাই এনেকৈ আমি ড্ৰয়িং বনাই বুজোঁ হ'ব। চ' ড্ৰয়িংটো চিম্পল। চোৱা, এক্স এক্সিছ তোমালোকে পঢ়িছিলা নহয়, স্থানাংক জ্যামিতি, এক্স এক্সিছ আৰু ৱাই এক্সিছ, এক্স অক্ষ ৱাই অক্ষ, এক্স অক্ষত থাকে কিবা এটা, ৱাই অক্ষত থাকে কিবা এটা। তো আমি এতিয়া তাকে ইউজ কৰিম, মাত্ৰ আমি কি কৰিম, আমি এক্স অক্ষত সময়ক ৰাখি দিম, ৱাই অক্ষত আমি দূৰত্বক ৰাখি দিম। তো এইটো হৈ গ'ল সুষম গতিৰ কাৰণে, ঠিক আছে। আৰু এখন কি হ'ল, দূৰত্ব ভাৰ্চেছ সময়, দূৰত্ব সময় গ্ৰাফ হ'ব। এতিয়া দূৰত্ব সময় লেখত তুমি শুনিবা দেই, সদায় যদি তাত সময় থাকে তাক আমি সদায় এক্স এক্সিছত লিখোঁ, এক্স এক্সিছ সময় হ'ব। আমি বুজিম, ভালকৈ বুজিম, জাষ্ট চাই লোৱা। আৰু ৱাই এক্সিছ দূৰত্ব হ'ল। যেতিয়া আমি সুষম গতিৰ কাৰণে এই লেখডাল আঁকো, আমি সৰল ৰেখা পাওঁ। কি হয় কিয়নো সৰল ৰেখা পাওঁ বুজিম দেই। চিমিলাৰলি বিষম গতিৰ কাৰণে আমি সদায় এডাল বক্ৰৰেখা পাওঁ। এইডালো হ'ব পাৰে, এনেকুৱাও হ'ব পাৰে, তেনেকুৱা হ'ব পাৰে। বা যদিহে সৰল ৰেখা নহয় তেতিয়াহ'লে সি বিষম গতি বুলি আমি ডাইৰেক্ট গম পাই যাম হ'ব। সুষম গতিৰ কাৰণে দূৰত্ব সময় লেখডাল কি হ'ব, সৰল ৰেখা হ'ব। বিষম গতিৰ কাৰণে অঁকা বকা হ'ব। বাৰু এতিয়া আমি আমাৰ চিমুলেশ্যনটোলৈ আহোঁ, য'ত আমি চব ধুনীয়াকৈ বুজাই থোৱা আছে। চাবা দেই কেনেকৈ আমি বুজিম, চাবা হা। এইখন যে দেখিছেনে, মই পঢ়ি গৈছোঁ, এইখন দেখিছেনে, এইখন এখন বাছ হ'ব। এই বাছখন তোমালোকৰ বাছ দিনে কি দিওঁ, মই ব্ৰেনজিত দাহে খোজকাঢ়িব, ৰ'বা ব্ৰেনজিত দা খোজকাঢ়িছে, এইটো ব্ৰেনজিত দা খোজকাঢ়িব হ'ব। এতিয়া আমি কি কৰিম, এইখন টেবুলখন চোৱা, এইখনৰ টেবুলখন চাবা এইটো হ'ব। এই টেবুলখনত মই জাষ্ট জুম কৰিব পাৰিনে নোৱাৰি হা। চ' মই কি কৰিম, ধৰি লোৱা প্ৰথম 2 ছেকেণ্ডত যেনিবা মই 20 মিটাৰ গ'লোঁ। প্ৰথম 2 ছেকেণ্ডত মই কিমান গ'লোঁ, 20 মিটাৰ গ'লোঁ হ'ব। নেক্সট 2 ছেকেণ্ড, মানে 2 ছেকেণ্ড গৈ যেতিয়া 4 ছেকেণ্ড হ'লগৈ, নেক্সট 2 ছেকেণ্ড মই আৰু 20 মিটাৰ গ'লোঁ। তো 20 গৈ কিমান হ'ব, এতিয়া দূৰত্ব হ'বগৈ 40। চ' মই এইটো 40 কৰি দিওঁ, ৰ'বা 40 হ'লনে, এইটো 40 হ'ল।
নেক্সট 6 ছেকেণ্ডত মানে নেক্সট 2 ছেকেণ্ড হৈ গ'ল মানে 2 4 6 আকৌ নেক্সট 2 ছেকেণ্ডত এবাৰ মই কিমান যাম সুষম গতি কৰি আছোঁ দেই মই মানে সমান সমান সময়ত সমান সমান দূৰত্ব যাম 2 পৰা 4 2 ছেকেণ্ড প্ৰথম 2 ছেকেণ্ডত মই 20 গ'লোঁ নেক্সট 2 ছেকেণ্ডত মই আৰু 20 গ'লোঁ মানে 4 ছেকেণ্ড হোৱাৰ লগে লগে মই টোটেল 40 মিটাৰ গুচি গ'লোঁ তাৰ পিছৰ 2 ছেকেণ্ডত মই আৰু গ'লোঁ তো 6 ছেকেণ্ড হোৱাৰ লগে লগে মই কিমান হ'ব 60 হৈ গ'ল চ' ইয়াত মই যেনিবা 60 কৰি দিওঁ ৰ'বা 60 হ'ল আৰু তাৰপিছত 8ত যেনিবা মই 8 ছেকেণ্ডত যেনিবা মই 80 গুচি গ'লোঁ হ'ব এতিয়া এইটো হৈ গ'ল তোমাৰ লেখ তোমালোকে যিখন গ্ৰাফ পেপাৰত আঁকিবা সেইখনেই ঠিক আছে এইখন হৈ গ'ল তোমাৰ লেখ মানে চাবা দেই এই জাষ্ট সময়ত 2 হোৱাৰ লগে লগে আমি পইণ্ট এটা দিছোঁ ওপৰলৈ 20ত আমি পইণ্ট এটা দিছোঁ চ' মানে 2 ছেকেণ্ডত 20 মিটাৰ তাৰপিছত 4 ছেকেণ্ডত সি 40 মিটাৰ পালেগৈ 6 ছেকেণ্ডত সি 60 মিটাৰ পালেগৈ 8 ছেকেণ্ডত সি 80 মিটাৰ পালেগৈ এতিয়া চোৱাচোন এইটো সুষম গতি হয়নে চোৱাচোন সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰিছে মানে 20ৰ পৰা 40 20 ডিফাৰেঞ্চ 40ৰ পৰা 60 20 ডিফাৰেঞ্চ 60ৰ পৰা 80 আকৌ 20 মিটাৰ সমান সমান দূৰত্ব অতিক্ৰম কৰিছে এতিয়া এটা সৰল ৰেখা বনি গৈছে সৰল ৰেখা বনি গৈছে খেলিমেলি আছে কোনলৈকে খেলিমেলি আছে নাই এই যদি বিষম যদি কৰিব লাগে মই যেনিবা ক'লোঁ যে বিষম তো মই লাষ্টত যেনিবা আৰু অলপ স্পীডত গৈছোঁ আৰু ইয়াত যেনিবা মই আৰু অকণমান লাহেকৈ গৈছোঁ আৰু ইয়াত যেনিবা মই স্পীডত গৈছোঁ চোৱাচোন এই এডাল সৰল ৰেখা হ'ল জানো এডাল বক্ৰৰেখাই হ'ল ধেৰ যদি পইণ্ট থাকে তো এনেকুৱা এডাল বক্ৰৰেখা বনি যাব তো এইটো কি হৈ গ'ল এইটো বিষম গতি কিয়নো সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰা নাই বুজি পালা এইবোৰ পইণ্টবোৰ গ্ৰাফত দিয়া পইণ্টবোৰেই খেলিমেলি আছে এতিয়া আমি আৰু এটা বস্তু বুজোঁ চাবা দেই এই ওপৰত দিয়া ট্ৰাকখন চাবা এতিয়া ৰ'বা আৰু ওপৰত থকা মানুহটোকে চোৱা ইয়াক চোৱা চ' মই ধৰি লোৱা এইকণৰ পৰা ষ্টাৰ্ট কৰিছোঁ আচলতে কি আছিলে বুজিবৰ কাৰণে চাবা দেই অকণমান শ্ল' কৰি দিওঁ ৰ'বা চ' পুনৰ চ' চাবা যেতিয়া মোৰ 2 ছেকেণ্ড হ'ল মই 2 ছেকেণ্ডত 20 মিটাৰ আছোঁ হয়নে ইয়াৰ পৰা 4 ছেকেণ্ড হোৱালে মই গৈ আছোঁ এইকণৰ পৰা আকৌ এইকণলৈ মই গৈ আছোঁ আকৌ এইকণৰ পৰা এইকণলৈ মই গৈ আছোঁ কিন্তু তোমালোকে কি বুজি পালা তোমালোকে ভালদৰে যদি আমি আকৌ চাওঁ যেতিয়া এইকণৰ পৰা এইকণলৈ গৈছে তেতিয়া এটা নিৰ্দিষ্ট স্পীডত গৈ আছে চোৱা চেম স্পীড এইকণ পোৱাৰ লগে লগে লাহে লাহে যাব লাগিলে এইকণ লাহে লাহে গ'ল আকৌ এইকণ ফাষ্ট যাব লাগিল এইকণ ফাষ্ট গ'লে মানে আমি কি বুজিলোঁ যে এই যে দূৰত্ব আৰু সময়ৰ লেখৰ যিটো নতি আছে নতি মানে শ্লোপটো যদি বেছি আছে মানে এইটো ইয়াত বেছি আছে ইয়াত কম আছে হয়নে ইয়াৰ শ্লোপটো বেছি ইয়াৰ শ্লোপটো কম যিটো ধাপ হয় নহয় তো ইয়াত ফাষ্ট গৈছিলে নাই এইকণ পাৰ্টত ফাষ্ট গৈছে এইকণ পাৰ্টত শ্ল' গৈছে আকৌ এইকণত ফাষ্ট গৈছে মানে যদি সেই দূৰত্ব আৰু সময় লেখৰ নতিটো বেছি থাকে মানে অবজেক্টটো ফাষ্ট গৈ আছে অবজেক্টটো বেছি স্পীডত গৈ আছে বেছি দ্ৰুতিৰে গৈ আছে তাকে চাবৰ কাৰণে মই জাষ্ট তোমালোকক এটা ডিলিট কৰি দিওঁ চ' আমি জাষ্ট দুটা লৈছোঁ এইকণৰ পৰা এইকণলৈ নতিটো কম এইকণৰ পৰা এইকণলৈ নতিটো বেছি মই জাষ্ট তোমাক সেই মানুহটো কেনেকৈ যায় চাওঁ হ'ব চোৱা যেতিয়া এইকণৰ পৰা এইকণলৈ গৈ থাকোঁতে মানুহটো এটা নিৰ্দিষ্ট স্পীডতে গৈ আছে কিন্তু এইটো সৰল ৰেখা গতিকে এইটো সুষম বেগ এইকণলৈকে সুষম বেগ হ'ল এইকণৰ পৰা চোৱা মানুহটো স্পীডত যাব লাগিলে কিয়নো ইয়াৰ নতিটো বেছি খেলিমেলি আছেনে নাই বুজি পাইছোঁ তো শ্লোপ বাঢ়িলে কি লেখৰ দূৰত্ব আৰু যদি সময় লেখৰ যদি সেই নতিটো বাঢ়ে তেতিয়াহ'লে আমি তাৰ স্পীডটো বেছিকৈ পাওঁ দ্ৰুতি বাঢ়ি যায় হ'ব ধুনীয়া বেল এটা বুজি পালোঁ এতিয়া মই যেনিবা ক'লোঁ এই দূৰত্ব আৰু সময় লেখৰ এডাল ওলোটা নৰ্মেলটো আমি শ্লোপ বেছিকৈ পাই আছোঁ কিন্তু ধৰি লোৱা আমাৰ ওলোটা এনেকৈ গৈ পেলাই এনেকৈ তললৈ আহিছে এতিয়া আমাৰ কি হয় চাওঁ চোৱা এইটো গৈ আছে নহয় এইটো এনেকৈ ওপৰলৈ যিটো বেছি ষ্টিপ তই ফাষ্ট গৈ আছে এইকণ পোৱাৰ লগে লগে কি হয় চাবা এইকণ পোৱাৰ লগে লগে ই ঘূৰি আহিছে মানে যদিহে নতিটো ঋণাত্মক হয় মানে এনেকৈ তললৈ নমা হয় তেতিয়াহ'লে কি হ'ব ই একচুৱেলি ঘূৰি আহি আছে বুজি পাইছা যদিহে পজিটিভ হ'লহেঁতেন তেতিয়াহ'লে আমাৰ চিন্তাই নাছিলে জাষ্ট ই আগফালে গৈ থাকিলহেঁতেন কিন্তু যদি সেই নিগেটিভ হৈ যায় তেতিয়াহ'লে কি হ'ব এইকণটো সি পজিটিভলি এনেকৈ গৈ আছে আগলৈ গৈ আছে মই যে অকণমান আগলৈ লৈ আহোঁ এতিয়া আনিব নোৱাৰি হ'বলৈ গৈ আছে এইকণ পোৱাৰ পিছত যিটো তললৈ আহিছে গ্ৰাফডাল তো এই ঘূৰি আহিছে বুজি পাইছেনে এইকণলৈকে খেলিমেলি আছেনে নাই খেলিমেলি নাই ধুনীয়া বুজি পাইছোঁ গ্ৰাফডালে কেনেকৈ কাম কৰিছে হ'ল এতিয়া আমি দ্ৰুতি আৰু সময়ৰ কাহিনীটো বুজি পালোঁ দ্ৰুতি আৰু সময়ৰ কাহিনীটো এইটোৱে যে শ্লোপ বাঢ়িলে স্পীড দ্ৰুতি বাঢ়ে শ্লোপ কম দূৰত্ব আৰু সময়ৰ লেখডাল এডালে
যদিহে শ্লোপ বাঢ়ে তেতিয়াহ'লে দ্ৰুতি বাঢ়ে, যদিহে শ্লোপ কমে দ্ৰুতি কমে হ'ব। আৰু সুষমৰ কাৰণে সদায় এটা সৰলৰেখা পাওঁ, বিষমৰ কাৰণে আমি সদায় বক্ৰৰেখা পাওঁ হ'ব। এইকণলৈ খেলি মেলি আছে নাই? আৰু এটা কাম কৰোঁ ৰ'বাচোন, যদিহে এই লেখডাল মই তোমাৰ দুটা টাইপৰ ৰাখি দেখাওঁ যে তোমালোকে বুজি পোৱা, ঠিক আছে। যদিহে সেই লেখডাল ক'ত গ'ল হা, এতিয়া চোৱা এই লেখডাল কি হৈছে বাৰু? এই লেখডাল এই সময়ৰ যিডাল ৰেখা আছে সেই ৰেখাটোৰ সমান্তৰাল হৈছে। দূৰত্ব আৰু সময়ৰ যিডাল প্লট আছে মানে গ্ৰাফ আছে তাত এই পাৰ্টিকুলাৰ পাৰ্টটো এইকণ অংশ এই এক্সিছডালৰ সমান্তৰাল হৈ আছেনে? সমান্তৰাল হৈ আছে। এতিয়া আমি কি হয় চাওঁ, ঠিক আছে। অ'কে, মানটো গৈ আছে এইকণ বাৰু ঠিকে আছে, আমি এইটো বুজি পালোঁ। এনেকৈ শ্লোপ থাকিলে সদায় গৈ থাকে। যেতিয়া সমান্তৰাল হৈ গ'ল তেতিয়া কি হ'ল? মানটো ৰৈ গ'ল। মানে এইটো ৰৈ গ'ল মানে কি? সময় সাপেক্ষে স্থানৰ পৰিৱৰ্তন নকৰিলে কি হয়? স্থিতিশীল। মানে এই পাৰ্টিকুলাৰ জেগাটো এই অংশটোত যদিহে এই লেখডাল সময়ৰ অক্ষডালৰ সমান্তৰাল হয় মানে বস্তুটো স্থিতিশীল অৱস্থাত আছে। মানে যদিহে মই এডাল লেখ পাওঁ, যদিহে মই এডাল ৰেখা অকল এনেকুৱা এডাল ৰেখা থাকে তেতিয়াহ'লে মই বুজি পাম যে লক্ষ্য বস্তুটো একেটা স্থানতে আছে, স্থিতিশীল অৱস্থাত আছে। খেলি মেলি আছে নাই? বুজি পাই আছোঁ নাই পোৱা? আমি ধুনীয়াকৈ পূৰা আমি কেনেকৈ চাই বুজি আছোঁ হ'ব। ধুনীয়া এইকণলৈকে হৈ গ'ল। এতিয়া আহিলোঁ আমি নেক্সটটো হৈ গ'ল দ্ৰুতি আৰু সময়। চোৱা দেই, এক্স অক্ষত সদায় আমি সময় পাই আছোঁ। ৱাই এক্সিছত অকণমান আগত আমাৰ কি আছিলে ইয়াত দূৰত্ব আছিলে। এতিয়া আমি কি পাম? এতিয়া আমি পাম দ্ৰুতি আৰু সময়। মানে এবাৰ আমি ৱাই এক্সিছত দ্ৰুতিক লিখিম আৰু এক্স এক্সিছত আমি সময়ক লিখিম হ'ব। এতিয়া বাৰু ঠিক আছে। আমি যদি সুষম গতিটোকে চাওঁ ৰ'বা, আমি ধৰি লোৱা সুষম গতিকে আছে আমাৰ, ধৰি লোৱা মই আৰু এটা পইণ্ট দি লওঁ, ধৰি লোৱা আমাৰ সুষম গতি কৰি লওঁ ৰ'বা। এইটো আমাৰ সুষম গতি হ'ল, হ'লনে? সৰলৰেখা আছে কাৰণে আমাৰ সুষম গতি। প্ৰথম 3 ছেকেণ্ডত তুমি চালেই গম পাবা সুষম গতি হ'ল। সৰলৰেখা মানে সুষম গতি হ'ল। এতিয়া সুষম গতি আছে, আমি তাক কি কৰোঁ? আমি তাক এতিয়া দ্ৰুতি আৰু সময়ত লিখোঁ। আৰে কেনেকুৱা কথা এইটো চোৱা, মানে সুষম গতিত এই দ্ৰুতিটো সমান্তৰালকৈ গুচি গৈছে, ঠিক আছে। ইভেন এই পইণ্টটো সমান্তৰালেই হ'ব, কিয়নো আমি যিহেতু 0ৰ পৰা আৰম্ভ কৰিছোঁ। ইয়াত কি হৈ গ'ল ৰ'বা, সুষম গতি কৰি লোৱা। তাৰপিছত আমি যেতিয়া দ্ৰুতি আৰু সময়লৈ যাওঁ, চোৱা যিহেতু সুষম গতি আছিলে, সুষম গতিত মই কি বুলি কৈছিলোঁ? ষ্টাৰ্টিঙৰ পৰা সুষম গতিত কি হয়? ষ্টাৰ্টিঙৰ পৰা দ্ৰুতি ছেইম থাকেনে? মানে ইয়াত দ্ৰুতি যিমান, ইয়াতো দ্ৰুতি সিমান হ'ব। তো যদি আমি দ্ৰুতি সময়ৰ একডাললৈ গুচি যাওঁ, যদি আমি দ্ৰুতি সময় এটা অকণমান গণ্ডগোল হৈ আছে, এনেকুৱা হ'ব। যদি আমি দ্ৰুতি সময়ৰ লেখডাললৈ গুচি যাওঁ তেতিয়া আমি গম পাম যে আমাৰ ৱাইটো চবতে ছেমেই থাকিব। 1.5, ইয়াতো 1.5, ইয়াতো 1.5। মানে সুষম গতিৰ বাবে যি আমি দ্ৰুতি ভাৰ্চেছ সময়ৰ যিডাল আমি লেখ পাওঁ, তাত এই ৰেখাডাল সদায় কি হ'ব? সময় ৰেখাৰ সমান্তৰাল হ'ব। কিন্তু সুষম গতিৰ কাৰণে দ্ৰুতিটো সদায় ধ্ৰুৱক। ইয়াত যিমান মানে এইকণ সময়ত যিমান আছিলে এইকণ সময়তে সিমান থাকিব, এইকণ সময়তে সিমান থাকিব, এইকণ সময়তো সিমান থাকিব। বিষম হ'লে কি হ'ব পাৰে? বিষম হ'লে এনেকুৱা অগা পিছা হ'ব পাৰে। বুজি পালা? এতিয়া আমি চাওঁ ৰ'বা বিষম হয় নহয়, চাবা দেই, তুমি চাবা। প্ৰথমে যদি মই সুষম কৰি লওঁ, ধৰি লোৱা মই সুষম কৰি ল'লোঁ ৰ'বা, তো এইটো যেনিবা মই সুষম কৰি ল'লোঁ, চব 1.5। এতিয়া আমি যদি ওপৰত চাওঁ, ই ছেইম স্পীডতে গৈ আছে। অকণমান ফাষ্ট কৰি দিওঁ ই ছেইম স্পীডতে গৈ আছে, গৈ আছেনে? কিন্তু যদি মই ইয়াক বিষম কৰি দিওঁ, যদি মই এনেকুৱা মানে যেনিবা সমান্তৰালকৈ নাই, ঠিক আছে, এতিয়া যদি মই চলাওঁ, প্ৰথমতে শ্ল' গ'ল, সি অকণমান স্পীড গৈ আছে, সি আৰু স্পীড গুচি গৈছেনে? তো মানে ইয়াৰ দ্ৰুতি কি হৈছে? সময় সাপেক্ষে পৰিৱৰ্তন হৈছে। দ্ৰুতি আমাৰ সময় সাপেক্ষে পৰিৱৰ্তন হৈছে। গতিকে আমি কি বুজি পালোঁ? যে দ্ৰুতি আৰু সময়ৰ যিডাল গ্ৰাফ আছে, তাত যদিহে সুষম গতি হয় তেতিয়াহ'লে এই ৰেখাডাল সময়ৰ যিডাল অক্ষ তাৰ সমান্তৰাল হ'ব, ঠিক আছে। আৰু নহ'লে বিষমৰ কাৰণে বক্ৰৰেখা হ'ব।
খেলি মেলি আছে নাই নাই ধুনীয়া নেক্সট আহিলে বেগ আৰু সময় বেগ আৰু সময়টো দ্ৰুতি আৰু সময়ৰ অলমষ্ট থাকে ছেম হ'ব তো তোমালোকৰ কিতাপত মে বি অকল সুষম দ্ৰুতিৰ লেখ আছে বিষম দ্ৰুতিৰ লেখ আছে আৰু বেগ সময় লেখৰ পৰা আমি কেনেকৈ দূৰত্ব উলিয়াম আছে আৰু এইটো কি হৈ গ'ল বেগ সময় লেখ এডাল কি এডাল ইয়াত বেগ ইয়াত দিয়া তোমাৰ সময় ছেম দেই দ্ৰুতিৰ সৈতে ছেম মাত্ৰ দ্ৰুতি সদায়ে পজিটিভেই থাকে দ্ৰুতি সদায় 0ৰ পৰা আৰম্ভ হৈ যোৱা দ্ৰুতি সদায় পজিটিভে থাকিব কিন্তু আমি দ্ৰুতি আমাৰ দিশ নাই কি যে তুমি বেগ সময়ত যাবা বেগত তুমি পজিটিভো পাব পাৰা নিগেটিভো পাব পাৰা হ'ব চাবা দেই নিগেটিভ হ'লে কি হয় মই তোমাক কৈছোঁ আমি নিগেটিভ কৰিলোঁ বেগ যদি নিগেটিভ হয় আৰু চোৱা তেনেহ'লে পজিটিভ নিগেটিভ চ' প্ৰথমতে বেগ পজিটিভ আছিলে আহি এইকণত বেগ নিগেটিভ হ'ল আকৌ এইকণত বেগ পজিটিভ হ'ল আকৌ এইকণত বেগ নিগেটিভ হ'ল আমি চাওঁচোন কেনেকৈনো কিনো আছে চোৱা যেতিয়া পজিটিভ আছিলে ৰ'বা মই অকণমান পইণ্টটো অকণমান বেলেগকৈ বনাব লাগিব ইয়াত চোৱা ইভেন আৰু অকণমান কৰিব লাগিব নহ'লে তোমালোকে বুজি নাপাওঁ চোৱা যেতিয়া পজিটিভ ৰ'বা এনেকৈ কৰিলে তোমালোকে বুজি নাপাবা মে বি এনেকৈ কৰিব লাগিব পজিটিভ নিগেটিভ পজিটিভ চ' যেতিয়া মোৰ পজিটিভ চোৱা এইকণলৈকে পজিটিভ আছে চোৱা মানটো আগলৈ গৈ আছে যেতিয়া নিগেটিভ হৈ গ'ল মানটো পিছলৈ গ'ল আকৌ যেতিয়া পজিটিভ হৈ গ'ল মানটো আগলৈ আহিলে অকণমান শ্ল' কৰি দিওঁ এইকণৰ পৰা এইকণলৈকে বেক পজিটিভ হয়নে চব 0ৰ ওপৰত চোৱা মানটো আগলৈ আহি আছে পজিটিভ একদম এইকণলৈকে তোমাৰ একদম এইকণলৈকে তোমাৰ মানটো আগলৈকে আহি থাকিব পজিটিভ চাম দেই হয়নে নহয় পজিটিভ তাৰপিছত নিগেটিভ হৈ গ'ল নহয় বেগৰ ভেলুটো উল্টা হৈ গ'ল চোৱা নিগেটিভ মানে উল্টা হৈ গ'ল আকৌ এইকণৰ পৰা আকৌ চিধাকৈ আহিব লাগিব বুজি পাল মানে বেগৰ ভেলু যদি নিগেটিভ হয় সি ঘূৰি গৈ আছে বেগৰ ভেলু যদি পজিটিভ হয় সি আগফালে গৈ আছে একেলগে বুজি পালোঁ এতিয়া চোৱা এতিয়া সেইখন আমি বুজি পালোঁ হ'ব এতিয়া আমি এই বেগৰ এই পাৰ্টিকুলাৰ যদি আমাক অকল এইখন প্লট দিয়া থাকে বেগ আৰু সময় যদি প্লটটো দিয়া থাকে আমি তাৰ পৰা কি উলিয়াব পাৰোঁ গম পোৱা আমি তাৰ পৰা উলিয়াব পাৰোঁ আমাৰ টোটেল দূৰত্ব কিমান একো কৰিব নালাগে জাষ্ট ইয়াৰ তলত কিমান অংশ আছে সেইখন চাব লাগে মানে যদিহে ওপৰত থাকে পজিটিভ তলত থাকিলে নিগেটিভ চাওঁ দেই কেনেকৈ কৰোঁ ধৰি লওঁ আমি প্ৰথমতে দ্ৰুতিৰ পৰা চাওঁ দ্ৰুতি আৰু সময় যেতিয়া আছে নহয় তাৰ যদি আমি সুধো যে কিমান দূৰত্ব গ'ল বুলি সুধিলে নহয় তেতিয়া আমি কি কৰিম আমি জাষ্ট এই তাৰ তলত থকা গোটেই অংশখনৰ কালি উলিয়াই দিম এতিয়া মই তোমাক ইজি এটা প্ৰশ্ন চাইছোঁ ঠিক আছে ধৰি লোৱা মই তোমালোকক দ্ৰুতিৰ কাহিনীকে ক'লোঁ চব মচি দিওঁ এইবোৰ মই যেনিবা ক'লোঁ যে এডাল লেখ আছে য'ত দ্ৰুতি মোৰ 5.2 আছিলে ষ্টাৰ্টিঙত শেষতো মোৰ 5.2 কৰি দিওঁ ৰ'বা 5.2 ষ্টাৰ্টিঙতো মোৰ দ্ৰুতি 5.2 আছিলে শেষতো মোৰ 5.2 আছে হ'ব এইটো হৈ গ'ল y আৰু x মই এই 0.7 ছেকেণ্ডৰ পৰা আৰম্ভ কৰিছোঁ 10.2 ছেকেণ্ডলৈকে তো 0.7 ছেকেণ্ডৰ পৰা 10.2 ছেকেণ্ডলৈকে মোৰ দ্ৰুতি 5.2 আৰু 5.2 এতিয়া মোক সুধিলে যে তোমালোকে কিমান দূৰত্ব অতিক্ৰম কৰিলা কি সুধিলে কিমান দূৰত্ব অতিক্ৰম কৰিলা আৰে লেখটোততো বেগ দ্ৰুতি আৰু সময়হে দিয়া আছে দূৰত্ব মই কেনেকৈ উলিয়াওঁ দূৰত্ব উলিয়াবলৈ জাষ্ট ইয়াৰ তলত থকা অংশখনৰ কালি উলিয়াই দিলে হ'ল এই যে নীলা যে দেখিছা তুমি ছেট কৰা নীলা যে অঁকা যে দেখিছা সেইকণেই হৈ গ'ল তোমাৰ দূৰত্ব সেইকণে কি তোমাৰ দূৰত্ব বুজি পালোঁ চ' ইয়াত তোমাৰ দূৰত্ব কিমান হ'ব জাষ্ট এই আয়তটোৰ কালি 10.2 মাইনাছ 0.7 পূৰণ 5.2 x আৰু y মানে দিশ পূৰণ প্ৰস্থ বুজি পাইছা কি নাই পোৱা পাইছা ধুনীয়া চিমুলেশ্যনত থৈ আমি বুজিবলৈ সহজ হয় নহয় তো আমি কি বুজিলোঁ আমি 2-3টা লেখ আছিলে দূৰত্ব সময় লেখ দ্ৰুতি সময় লেখ বেগ সময় লেখ আমি বেগ সময় লেখটো ইমান এটা চাব নালাগে দূৰত্ব সময় লেখত আমি কি বুজি পালোঁ দূৰত্ব সময় লেখত একদম চিম্পুল কাহিনী আছিলে হয় নহয় দূৰত্ব সময় লেখত ৰ'বা দেই দূৰত্ব সময় লেখত একদম চিম্পুল আছিলে সুষম গতিত গৈ থাকিলে এই ৰেখাডাল কি হ'ব সৰল ৰেখা হ'ব দূৰত্ব সময় ঠিক আছে বিষম গ'লে বক্ৰ হ'ব বিষম গ'লে কি হ'ব বক্ৰ মানে ধৰি লোৱা মই আৰু এটা যদি মই হেৰি দি ল'ব লাগিব তো বিষম গ'লে এনেকুৱা বেকা বক্ৰ হ'ব এইকণে খেলিমেলি নাই তাৰপিছত এই নতিৰ ওপৰত ভিত্তি কৰি আমি কি গম পাওঁ স্পীডটো কিমান দূৰত্ব সময়ৰ পৰা আমি স্পীড কৰি দিব পাৰোঁ মানে যদিহে বেছি এনেকৈ বেকা হৈ আছে মানে তাৰ ভাগৰ দ্ৰুতিটো বেছি যদিহে সি কম বেকা হৈ আছে তাৰ ভাগৰ দ্ৰুতিটো কম হ'ল তো আমি এইটো কাহিনীও গম পালোঁ হ'ল নেক্সট আমি আহিলোঁ দ্ৰুতি সময়লৈ দ্ৰুতি সময়ত আমি কি গম পালোঁ যে যদিহে তোমাৰ দ্ৰুতি যদি এনেকৈ থাকে
প্ৰথমতে বেছি দ্ৰুতি তাৰপিছত কম দ্ৰুতি মানে স্পীডৰ পৰা সি শ্ল' হৈ আহি আছে স্পীড আছিলে প্ৰথমতে তাৰপিছত শ্ল' হৈ আহি আছে হ'ল যদিহে তোমাৰ এনেকুৱা থাকে এনেকুৱা উঠি থকা থাকে তো মানে কি প্ৰথমতে শ্ল' আছিলে 8 আছিলে তাৰপিছত দ্ৰুতি বাঢ়ি 17 হ'লে এইটো কিহৰ কাৰণে দ্ৰুতিৰ কাৰণে তো এনেকৈ শ্ল' গৈ স্পীড গৈছে খেলিমেলি আছে এখনলৈকে খেলিমেলি আছে নাই এতিয়া শুনা এই ইয়াৰ এনেকুৱা যেতিয়া আমি এখন গ্ৰাফ পাম য'ত দ্ৰুতি আৰু সময় দিয়া আছে তাৰ যিটো তলৰ যিকণ কালি হয় সেইকণকে আমি কি বুলি কওঁ সেইকণেই হৈছে সেই পাৰ্টিকুলাৰ অবজেক্টটোৱে অতিক্ৰম কৰা মুঠ দূৰত্ব মানে এই মানুহটোৱে ষ্টাৰ্টিঙৰ পৰা শেষলৈকে কিমান দূৰত্ব অতিক্ৰম কৰিলে সেইকণ চাবৰ কাৰণে মাত্ৰ আমি এই অংশকণৰ কালি চালি হয় মানে এই কণৰ পৰা যে আহি এইকণ যে পালেহি সেইটো আমি ইয়াৰ পৰাই গম পাই যাম এই কালিকণৰ পৰা বুজি পালোঁ চ' দ্ৰুতি আৰু সময়ৰ মানে আমি কালিকণৰ পৰা কি গম পাওঁ দূৰত্ব গম পাওঁ খেলিমেলি আছে এইকণলৈকে খেলিমেলি আছে নাই ধুনীয়া নাই বুলি ধৰি লৈছোঁ হা এতিয়া শুনা আৰু এটা কাহিনী মই তোমাক পটককৈ কৈ দিছোঁ বা কিতাপত থকা সেইটো কাৰণে চা এই দ্ৰুতি আৰু সময়ৰ যদিহে এই ৰেখাডাল আকৌ এনেকুৱা সৰল ৰেখা পাওঁ মানে কি গম পাইছে নাই এইকণৰ পৰা এইকণলৈ যাওঁতে যিমান স্পীডত ত্বৰণ বাঢ়িছে এইকণৰ পৰা এইকণলৈও সিমান স্পীডতে দ্ৰুতি বাঢ়িছে এইকণৰ পৰা এইকণলৈ যিমান সময়ত দ্ৰুতি বাঢ়িছে এইকণৰ পৰা এইকণলৈও সিমান সময়তে দ্ৰুতি বাঢ়িছে মানে কি বুজিলোঁ সমান সময়ত সমান দ্ৰুতি বাঢ়িছে এতিয়া মোক কোৱাচোন দ্ৰুতিৰ পৰিৱৰ্তনটোক আমি কি বুলি কওঁ দ্ৰুতি বা বেগৰ পৰিৱৰ্তনটোক আমি কি বুলি কওঁ ত্বৰণ বুলি কওঁ যদিহে সমান সময়ত সমান বেগৰ পৰিৱৰ্তন হয় তেতিয়াহ'লে আমি সেইটো কি বুলি কওঁ সুষম ত্বৰণ যেনেকৈ সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিলে সুষম বেগ সমানত অসমান কৰিলে বিষম বেগ তো তেনেদৰে সুষম সমান গতিত সমান দ্ৰুতি চেঞ্জ কৰি দ্ৰুতি পৰিৱৰ্তন কৰিলে আমি তাক কি বুলি কওঁ সুষম ত্বৰণ যদিহে সমান সময়ত অসমান দ্ৰুতি পৰিৱৰ্তন কৰে তাক আমি কি বুলি কওঁ বিষম ত্বৰণ হ'ব আমি বুজি পালোঁ চ' যেতিয়া আমাৰ এনেকুৱা সৰল ৰেখা পাম তেতিয়া আমি কি বুলি ক'ম সেইটো সুষম ত্বৰণ দ্ৰুতিৰ ক্ষেত্ৰত দ্ৰুতি আৰু সময়ৰ গ্ৰাফডালত যদি আমি সৰল ৰেখা পাওঁ তাক আমি সুষম ত্বৰণ বুলি কওঁ আৰু নহ'লে বিষম ত্বৰণ বুলি কওঁ খেলিমেলি আছে এইখনলৈকে খেলিমেলি নাই বুজি পালোঁ এইখন বুজি পালোঁ গ্ৰাফ ধুনীয়াকৈ বুজি পালোঁ আৰু যদি কিবা প্ৰব্লেম থাকে মোক ধুনীয়াকৈ কমেণ্টত সুধিবা আমি আকৌ তোমাক বুজাই দিম কিন্তু অলৰেডি চাগে বুজি পাইছে আৰু কিতাপখন পঢ়িলে একদম ভালকৈ বুজি পাই যাবা হ'ব ধুনীয়া এতিয়া আহিলোঁ মেইন কাহিনীটোলৈ 20 মিনিট গ'লনে গ'ল এতিয়া আহিলোঁ মেইন কাহিনীটো কি এই ফৰ্মুলাকেইটা এইকেইটা ফৰ্মুলাৰ পৰা তোমালোকৰ গোটেই নিউমাৰিকেলছখিনি আহে নাই 3টা ফৰ্মুলা আছে এটা হৈ গ'ল v = u + at ভিটো কি অন্তিম বেগ ইউটো কি প্ৰাৰম্ভিক বেগ মই ক'ম ৰ'বা এছটো কি দূৰত্ব ইউটো প্ৰাৰম্ভিক বেগ টিটো সময় এটো ত্বৰণ ভিটো আকৌ অন্তিম বেগ ইউটো প্ৰাৰম্ভিক বেগ এছটো দূৰত্ব হ'ব এতিয়া শুনা এই প্ৰাৰম্ভিক বেগ মানে ইউ যে আছে ইউ মানে প্ৰাৰম্ভিক বেগ মানে কি মানে তুমি ষ্টাৰ্ট কৰাৰ সময়ৰ বেগটো মানে যেনিবা গাড়ী এখন জাষ্ট তুমি ষ্টাৰ্ট কৰি চলাবলৈ আৰম্ভ কৰিছা তো প্ৰাৰম্ভিক বেগ কিমান হ'ব 0 কিন্তু ষ্টাৰ্টিঙত 0 আছিলে তুমি একদম ফুল স্পীডত আহি আছিলে গাড়ীখন ব্ৰেক মাৰি দিছা তেতিয়া প্ৰাৰম্ভিক বেগ কিমান হ'ব যিমানত আহি আছিলে বোলে একদম 100 স্পীডত আহি আছিলে বোলে তো প্ৰাৰম্ভিক বেগ এতিয়া 100 বুজি পালা তো প্ৰাৰম্ভিক বেগটো হ'ল ষ্টাৰ্টিঙত তোমাৰ যিমান বেগ আছে আৰু অন্তিম বেগটো শেষত যিমান বেগ আছে মানে ব্ৰেক মাৰি দি যেনিবা গাড়ীখন ৰখাই দিলে তো অন্তিম বেগ কিমান হ'ব অন্তিম বেগ 0 v = 0 বুজি পালা চ' ইউটো হৈ গ'ল প্ৰাৰম্ভিক বেগ ভিটো হৈ গ'ল অন্তিম বেগ এই 3টা ফৰ্মুলা তোমালোকৰ কি হয় গম পোৱা নাই 3টা ফৰ্মুলা খেলিমেলি হয় বৰ খেলিমেলি হয় তো আমি অংক কেনেকৈ কৰিব লাগে শিকিম ৰ'বা চবৰে অংক কিন্তু মিটাৰ পাৰ ছেকেণ্ডত আমি পঢ়িছিলোঁ নহয় SI একক কি আছিলে মিটাৰ পাৰ ছেকেণ্ড আৰু আমি অংক কৰোঁতে কি কৰোঁ SI এককলৈ কনভাৰ্ট কৰি লওঁ হয় নহয় হয় সেইটো কাৰণে আমি কি কৰিম আমি গোটেই তিনিটা যিকেইটা আছে সেই 3টা ফৰ্মুলা য'তেই ইউজ নকৰোঁ কিয় তাৰ এককবোৰক সদায় আমি মিটাৰ পাৰ ছেকেণ্ডলৈ নি ল'ম 99% কেছত কোনোবা 1% কেছ থাকিব পাৰে য'ত আমি মিটাৰ পাৰ ছেকেণ্ডলৈ নিনিওঁ হ'ব বাৰু এতিয়া এই যদি তুমি চোৱা 3টা ফৰ্মুলা বহুত খেলিমেলি লাগে কেতিয়াবা কি হয় কোনটো v² আছিলে u² আগফালে আছিল নে ইয়াত মাইনাছ আছিল নে ইয়াত প্লাছ আছিল নে ইয়াত আছিলে চব খেলিমেলি লাগে
আমি তাৰ কাৰণে কি কৰিম আমি ধুনীয়াকৈ এটা ফৰ্মুলা মনত ৰাখিম ঠিক আছে অ'কে ইয়াত আমি অকণমান বেলেগকৈ লিখিম দেই ফৰ্মুলাকেইটা এই অকল লাষ্টৰ ফৰ্মুলাটো বেলেগকৈ লিখিম মানে ইউ টু এফ আই লৈ আহি বি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ ইকুৱেল টুৱাইচ এ এছ লিখিম হ'ব আইতাৰ কাহিনীটো শুনা মই তিনিটা ফৰ্মুলা ৰাখিম চাবা দেই মানে আইতা আমাৰ কি হয় গম পোৱা নাই আইতাই মানে বৰ ঠেংপাতে কিন্তু ভাত খাইছোঁ বুলি নকয় সেই যাৰ যাৰ আইতা আছে সিহঁতক নুশুনাবা দেই নহ'লে মোক পিটিব আইতাই এতিয়া শুন আইতাই কি হ'ল ৰাতি মনে মনে ভাতখিনি খাই দিয়ে আৰু ৰাতিপুৱা আমিতো ভাত নাই ভাতখিনি পোৱা নাই কি হ'ল বিচাৰি ফুৰিছোঁ খবৰ খাতি নাই এতিয়া আমি মানে ভাতৰ কথা পাতি আছোঁ তেতিয়া আইতাই কি কৈছে গম পোৱা নাই আইতাই একো কোৱা নাই আইতাই মাত্ৰ ভিতৰত বহি আছে কিন্তু যেতিয়াই ভাতৰ কথা শুনিলে আইতা মানে একদম উঠি আহিলে আইতা ওলাই আহিলে ঠিক আছে কিন্তু আইতা অহালে মানে আমি ভাবিলোঁ যে হ'ব আৰু কিবা হ'ল চাগে কালি আমিয়ে খালোঁ চাগে তো আমি চাহৰ কথা পাতিব লাগিল তো আইতাই যেতিয়া উঠি আহি পেলাই দেখিলে ইহঁতে চাহৰ কথাহে ভাবিছে একদম বাৰে বাৰে হাঁহিছে মইতো ধৰাই নপৰিলোঁ কিন্তু যেতিয়া হাঁহি আছিলে তেতিয়া মই আইতাৰ দাঁতত দেখিলোঁ চাউল লাগি আছে মানে ৰাতি খোৱাৰ পিছত মুখ হাত চাগে নুধুলে ভালকৈ আৰু বয়স হৈছে শুবলৈ গুচি গ'ল চাগে তো মই গম পালোঁ যে দাঁতত চাউল লাগি আছে চ' এই কাহিনীটোৱে আমাৰ তিনিটা ফৰ্মুলা মনত ৰখাই দিয়ে কেনেকৈ চাবা দেই ৰ'বা কেনেকৈ চাবা তো আইতাই কি কৰিলে ভাত শুনি ওলাই আহিল আইতা এইটো ওলাই আহিল দেই এইটো আৰু নহয় ওলাই এইটো এনেকৈ লিখোঁ ভাত শুনি ওলাল আৰু আইতা মই কি বুলি কৈছোঁ ভাত শুনি ভাত মানে কি ভি হয়নে শুনিৰ পৰা সমান চিনটো আহিব শুনি ওলাল ইউ হয়নে ওলাল আৰু মানে প্লাছ আৰু মানে সদায় প্লাছ হয় হয়নে আইতা এ টি তো ভি ইকুৱেল ইউ প্লাছ এ টি প্ৰথম ফৰ্মুলাটো হৈ গ'ল ভি ইকুৱেল ইউ প্লাছ এ টি ভাত শুনি ওলাল আৰু আইতা হয় প্ৰথমতে ভিতৰত সোমাই আছিলে ভাতৰ কথা শুনি পেলাই ওলাল আৰু আইতা তো ভাত শুনি ওলাল আৰু আইতা হ'ল ধুনীয়া চাহ শুনি উঠে মানে চাহটো শুনি পেলাই উঠি পেলাই একদম হাঁহিব লাগিলে তো চাহ মানে কি এছ শুনিটো কি হ'ব সমান উঠেটো ইউ টি উঠেটো আমি মেছেজ কেনেকৈ লিখোঁ ইউ টি এইচ নি লিখোঁ জানো তো তাৰ প্ৰথম অকণ উঠে আৰু টু প্লাছ হাঁহে পৰা আহিব হাফ আইতাই এ টি হয়নে এই বাৰে বাৰে যে তো সেইটো কাৰণে আমি দুটা ওপৰত টু এটা দি দিম তো এছ ইকুৱেল ইউ টি প্লাছ হাফ অফ এ টি স্কুৱেৰ হয়নে চাহ শুনি উঠে আৰু হাঁহে আইতাই বাৰে বাৰে চাহ শুনি উঠে আৰু আইতাই হাঁহে বাৰে বাৰে চাহ শুনি উঠে আৰু আইতাই হাঁহে বাৰে বাৰে হাঁহে আইতাই বাৰে বাৰে হ'ল হাফ নেক্সট কি হ'ল লাষ্টত মই কি লিখিলোঁ দাঁতত আছিল সৰু ভাত হ'লনে দাঁতত আছিল সৰু ভাত নোখোৱাকৈ ওলোৱা চাউল মানে ভাত যদি খোৱাই নাই দাঁতত চাউল কেনেকৈ লাগে সেইকাৰণে দাঁতত আছিল সৰু ভাত নোখোৱাকৈ ওলোৱা চাউল দাঁতত পৰা আহিব 2 আছিল এ এছ হ'লনে সৰুৰ পৰা আহিব সমান দাঁতত আছিল সমান ভাতৰ পৰা আহিব ভি নোখোৱাকৈ বুলি কৈছে নে তো আৰুৰ পৰা প্লাছ নোখোৱাকৈ পৰা মাইনাছ চ' নোখোৱাকৈ ওলোৱা চাউল ওলোৱা ইউ হ'লনে ওলোৱাৰ পৰা ইউ চাউলৰ পৰা আহিব স্কুৱেৰ চাউল স্কুৱেৰ হ'ল তো আমি স্কুৱেৰ দুটা দি দিম হ'লনে এটা ফৰ্মুলাকেইটা কি হয় মানে মনত ৰাখিবলৈ তোমালোকৰ খেলি মেলি হয় পৰীক্ষাত গৈ তো এইটো কাহিনী মনত ৰাখিলে হ'ল ভাত শুনি ওলাল আৰু আইতা ভি ইকুৱেল ইউ প্লাছ এ টি চাহ শুনি উঠিল আৰু হাঁহিলে আইতাই বাৰে বাৰে চাহ শুনি উঠিল আৰু হাঁহিলে আইতাই বাৰে বাৰে দাঁতত আছিল সৰু ভাত নোখোৱাকৈ ওলোৱা চাউল দাঁতত 2 আছিল এ এছ সৰু সমান ভাত ভি নোখোৱাকৈ মাইনাছ ইউ ওলালৰ পৰা ইউ চাউলৰ পৰা স্কুৱেৰ দুবাৰ দি দিলা তো তিনিটা ফৰ্মুলা আমাৰ মনত ৰৈ গ'লনে খেলি মেলি হ'বনে দিয়া পৰীক্ষাত আহিলে আমি জাষ্ট সেই বাক্যটো মনত পেলাই এইটো মাইনাছ আছে এইটো প্লাছে আছিলে এইটো এফালে আছিলে এইটো এফালে আছিলে হ'লে নাই হৈ গ'ল এতিয়া আমাৰ ফৰ্মুলা তিনিটা মনত ৰৈ গ'ল এতিয়া আমাৰ কাম হৈছে ফৰ্মুলাকেইটা প্ৰমাণ কৰা ঠিক আছে ৰ'বা দেই মই প্ৰমাণ কৰিবৰ কাৰণে হেৰিখিনি তোমাৰ বনাই থৈছিলোঁ নহয় অ'কে চ' চাবা দেই তো আকৌ এই আপডেট এটা আহি যায় মই সেইটো কাৰণে গণ্ডগোল হৈ যায় যি নহওক তো আমি কি কৰিম এই যিটো আমাৰ ফৰ্মুলা আছে এই ফৰ্মুলাটো আমি প্ৰুভ কৰিম হ'ব এই ফৰ্মুলাটো প্ৰুভ কৰিবৰ কাৰণে তোমালোকৰ একেবাৰে তোমালোকে মাত্ৰ দ্ৰুতি আৰু সময় যেতিয়া লেখ আছে সেই লেখডাল লৈ লোৱা হ'ব এতিয়া আমি বুজিম চাবা আমিতো অকণমান আগততো বুজিছোঁ এই লেখ কেনেকুৱাকৈ তো ধৰি লোৱা এইকণত সময় কিমান হ'ব 0 ধৰি লোৱা যেতিয়া আমাৰ 0 ছেকেণ্ড হৈ আছিলে তেতিয়া যেনিবা আমাৰ দ্ৰুতি কিবা এটা আছিলে এতিয়া এই দ্ৰুতিটোক আমি কি বুলি কওঁ এই দ্ৰুতিটোক আৰম্ভণি দ্ৰুতি সময় যেতিয়া ষ্টাৰ্টিং তেতিয়া আৰম্ভণি দ্ৰুতি সেইটো আমাৰ কি হ'ল সেইটো হৈ গ'ল আমাৰ ইউ তো এইকণ আমাৰ ইউ হয়নে এই দূৰত্বকণ আমাৰ ইউ মানে এ পইণ্টটোত আমি ইউ পাম এইটো আমাৰ এ পইণ্ট
হ'ব অলপ সময়ৰ পিছত ধৰি লোৱা এইকণত অলপ সময়ৰ পিছত টি সময় ধৰি লোৱা টি সময়ত আমাৰ দূৰত্ব ইউৰ পৰা গৈ কি হ'ব এতিয়া আমাৰ অন্তিম দূৰত্ব ধৰি লোৱা আমাৰ ভি তো আমি ধৰিছোঁ এইকণত ভি আমাৰ ভি হ'ল চ' এইকণ দূৰত্ব আমাৰ কিমান হ'ব ভি ৰ'বা দেই মই ইয়াৰ পোনে পোনে দিব লাগিব নহয় কি যে গাধ ব্ৰেঞ্জিত দা এই পোনকৈ ৰাস্তাটো ৰাখিব পৰা নাই অথনিৰ পৰা হৈছেনে ফোন হৈছে অঁ চ' জাষ্ট আমি এতিয়া এডাল টিৰ পৰা দিলোঁ হ'ল এতিয়া ধৰি লোৱা এইকণত আমাৰ পইণ্টটো পালোঁ এইকণত আমাৰ এতিয়া সময় মানে 0 ছেকেণ্ডত আমাৰ ইউ বেক হৈ আছিলে টি ছেকেণ্ডত ধৰি লোৱা আমাৰ ভি বেক হ'ল মানে এইকণ আমাৰ কিমান হ'ল এইকণ ভি হ'ল এইকণ আমাৰ ভি হ'ল জাষ্ট এটা পইণ্টে এড কৰা এ আৰু বিক এড কৰা এইটো যেনিবা আমাৰ বি পইণ্ট মানে এৰ পৰা বি লৈ যাওঁতে দুটি আৰম্ভণিতে ইউ আছিলে সামৰণিতে ভি হ'ল এটা লেখডাল নহয় জানো এতিয়া এই লেখডাল সৰল লেখা হ'বনে এই লেখডাল সৰল লেখা ধুনীয়া বাৰু ধুনীয়া এতিয়া শুনা এতিয়া আমি কি কৰিব লাগে একদমেই ইজি আমি জাষ্ট এটো উলিয়াম এটো কি আছিলে বাৰু তুমি নিজে ভাবাচোন মত পেলোৱা এটো কি আছিলে এটো হ'ব লাগে কি আছিলে এটো হ'ব লাগে জাষ্ট ইয়াৰ যিটো শ্লোপ সেইটো ইমানো বুজিব নালাগে এটো হৈছে কেনেকৈ বুজিম চোৱা জাষ্ট তোমালোকে ইয়াত এনেকৈ ডট এটা দিয়া মই তোমালোকে কেনেকৈ বুজা লাগে ভাবিছোঁ ইজিকৈ তোমালোকে বুজি পাই যাবা বাট ষ্টিল হা চোৱা তো মই জাষ্ট কি উলিয়াম ইয়াৰ পৰা এটো কেনেকৈ উলিয়াম এটো হ'ব কি গম পাইছ নাই এটো ডিভাইডেড বাই একণ মানে আমি যেতিয়া শ্লোপ উলিয়াওঁ তোমালোকে চাগে পাইছা ৰাইট নটি উলিয়াবৰ কাৰণে ত্ৰিভুজ এটাৰ লম্ব ডিভাইডেড বাই ভূমি কৰি দিয়া হয় লম্ব ডিভাইডেড বাই ভূমি হ'ব তো এইকণ লম্ব এইকণ জেগা কিমান হ'ব এইকণৰ পৰা এইকণলৈকে ভি এইকণৰ পৰা এইকণলৈকে ইউ চ' এইকণো যদি ইউ হয় এইকণো ইউ হ'বনে তো এইকণ কিমান হ'ব ভি মাইনাছ ইউ ভিৰ পৰা ইউকণ কাটি দিলে আমি এইকণ জেগা পাই যাম চ' এইকণ আমি কিমান পালোঁ এইকণ আমি পালোঁ ভি মাইনাছ ইউ বুজি পাই আছা আৰু এইকণ কিমান হ'ব 0ৰ পৰা টি লৈ গৈছে তো এইকণ হ'ব টি চ' আমি এটো কিমান পাম এইকণ ডিভাইডেড বাই এইকণ চ' ভি মাইনাছ ইউ ডিভাইডেড বাই টি চ' এ পাম আমি ভি মাইনাছ ইউ ডিভাইডেড বাই টি এই যদি আমি বৰ্জ পূৰণ কৰি দিওঁ ভি মাইনাছ ইউ ইকুৱেল এ টি চ' ইমপ্লাইজ দেন ভি ইকুৱেল ইউ প্লাছ এ টি ওলাল নে ভি ইকুৱেল ইউ প্লাছ এ টি ভাত শুনি ওলাল আৰু আইতা ওলাল বুজি পালে একদম ইজি আছিল নে জাষ্ট আমি নটি উলিয়াব লাগে জাষ্ট আমি শ্লোপ উলিয়াবলৈ জাষ্ট লম্ব ডিভাইডেড বাই ভূমি কৰি দিব লাগে এইকণ আমি পাই গৈছিলোঁ ভি মাইনাছ ইউ এইকণ পাই গৈছিলোঁ টি লিখিবতো পাৰিবা কিতাপত লিখিয়ে দি আছে আমাৰ নোটছখিনি চালেও তাত ধুনীয়াকৈ লিখিয়ে দি আছে কেনেকৈ পৰীক্ষাত লিখিব লাগে বুজি পোৱাটোহে আমি বুজি পালা ধুনীয়া নেক্সটটো চাওঁ একেই কাহিনী মই তোমালোকক কৈছিলোঁৱেই যে এছ মানে দূৰত্ব দ্ৰুতি আৰু সময়ৰ ছেম আমি সেইটো বনাই লওঁ ৰ'বা চ' প্ৰথমতে আমাৰ এইকণ আছিলে যিটো আমাৰ এ পইণ্ট আছিলে এইকণ আমাৰ বি পইণ্ট আছিলে ঠিক আছে এইকণ আমাৰ বি পইণ্ট আছিলে এডাল আমি আঁকিলোঁ হ'ল তাৰপিছত আমি ডট দিলোঁ হ'ল এতিয়া সময় আমাৰ আৰম্ভণিতে 0 আছিলে এতিয়া টি হ'ল 0 আৰু টি হ'ল আৰু আমি জাষ্ট এনেকৈ এডাল কানেক্ট কৰি থৈছোঁ হ'ব আৰু এইকণ আমাৰ ধৰি লোৱা চি হ'ব দ্ৰুতি কেনেকৈ গম পাবা দ্ৰুতি কোনটোক কয় এই দ্ৰুতি হৈছে এই ৰেখাডালৰ তলত থকা গোটেই অংশকণৰ কালি চ' আমি কি কৰিম জাষ্ট আমি এইকণৰ কালি উলিয়াব লাগে এই গোটেইকণৰ বৰ গাধ ব্ৰেঞ্জিত দা এই গোটেইকণৰ হয়নে মই ছেট কৰিছোঁ তোমালোকৰ কাৰণে ঠিক আছে ত' আমি এই অংশকণৰ কালি উলিয়াব লাগে এই অংশকণৰ কালি উলিয়ালে আমি এছটো পাই যামনে উলিয়াই দিওঁ চ' দূৰত্ব যিকণ আমাৰ এছ আছে কেনেকৈ পাম কালি কিমান হ'ব এই ত্ৰিভুজটোৰ কালি যোগ আয়তটোৰ কালি সেইখনে নহয় জানো ত্ৰিভুজৰ কালি সূত্ৰটো কি আছিলে হাফ ইনটু লম্ব পূৰণ লম্ব বি চি লম্ব কিমান বি চি পূৰণ এইটো ভূমি এ চি হ'লনে
এইকণ হৈ গ'ল আমাৰ ত্ৰিভুজটো যোগ আয়তৰ কালি কি আছিলে দিশ পূৰণ প্ৰস্থ দিশ কিমান OA দিশ হৈ গ'ল তোমাৰ এইকণ প্ৰস্থ OA দিশ AC হয়নে এটা বাকীখিনিটো আমি জানোৱেই এইকণ যদি আমাৰ T হয় এইকণো আমাৰ T হ'ব এইকণো আমাৰ T হ'ব এইকণ আমি কিমান পাইছিলোঁ এইকণ আমি পাইছিলোঁ V - U এইকণৰ পৰা এইকণলৈ V আছিলে এইকণৰ পৰা এইকণলৈ U মানে এইকণৰ পৰা এইকণলৈ U আছিলে তো এইকণ হৈ গ'ল V - U হলনে সো V - U কি পালো এটা আমি জাস্ট বহুৱাই যাওঁ জাস্ট মানবোৰ বহুৱাই যাওঁ হাফ অফ BC কিমান আছে BC আছে তোমাৰ V - U হলনে V - U AC কিমান আছে AC কিমান হ'ল T তো V - U ইনটু T হলনে প্লাস OA কিমান OA হৈ গ'ল U আৰু OA হৈ গ'ল U AC হৈ গ'ল T চাবা দেই এতিয়া যদি ভালদৰে যদি চোৱা জাস্ট সেকেন্ড লাইনটো কোৱাৰ লগে লগে আমি S = UT টো পাই গ'লো মাত্ৰ A কনক AT² বনাব লাগে সেইটো আমি জানোৱেই হাফ অফ V - U টো আমি আগৰ ফৰ্মুলাটোৰ পৰা কি পাইছিলোঁ আগৰ ফৰ্মুলাটো কি আছিলে ভাত শুনি ওলাই আহিল আইতা সো ইয়াৰ পৰা আমি V - U টো কি পাওঁ AT পাওঁ নাই সো এই V - U টো আমি AT বহুৱাই দিওঁ হাফ ইনটু AT ইনটু T প্লাস UT হৈ গ'ল নে চোৱাচোন হাফ অফ AT² প্লাস UT S = UT plus half of AT square S = UT plus half of AT square চাউল শুনি উঠিল আৰু হাঁহিল আইতাই বাৰে বাৰে হলনে এইটো ডেৰিভেশ্যন ধুনীয়াকৈ হৈ গ'ল নে ইজি আছিল থাৰ্ডটো চাওঁ ঠিক আছে থাৰ্ডটো চাওঁ ৰ'বা মোৰ ভাগৰ আইপেডটোৰ চাৰ্জ শেষ হ'ব হৈছে মই পাৱাৰ বেংকটো লৈ আহিছোঁ হৈ যাব এতিয়া চলি থাকিব হা নেক্সটটো কি আছিলে ৰ'বা এখন দূৰত্ব নহয় এইটো হ'ব লাগিছিলে দ্ৰুতি নেক্সটটো যে একেবাৰে ইজি 3 নম্বৰটো যদি আমাক প্ৰমাণ কৰিব ক'লে 2 AS = V² - U² সেম জাস্ট এইকণৰ পৰা এইকণলৈকে আমাৰ যিকণ আছিলে সেটা জাস্ট আঁকি লোৱা হ'ল আমাৰ আৰম্ভণিতে এইকণ U আছিলে হ'ল সামৰণিতে এইকণ V হৈ গ'ল জাস্ট ডট দি লোৱা হ'ল তাৰপিছত আৰু ক'ৰ পৰা ক'লে গৈছিলে 0ৰ পৰা T লৈ গৈছিলে আমি জাস্ট S উলিয়াম এইবাৰ আমি S উলিয়াম কিন্তু এইবাৰ আমি S আগৰ নিচিনাকৈ ত্ৰিভুজ আৰু হেৰিয়ৰ ফৰ্মুলা নুলিয়াও ত্ৰিভুজ আৰু ৰেক্টেংগুলাৰ ফৰ্মুলা নুলিয়াও আমি কি কৰিম ডাইৰেক্ট এইটো এটা ট্ৰেপিজিয়াম হয় নহয় ডাইৰেক্ট ট্ৰেপিজিয়ামৰ ফৰ্মুলা উলিয়াই দিম সেম চাবা ট্ৰেপিজিয়ামৰ ফৰ্মুলা উলিয়াই দিম A এখন B দি লোৱা ট্ৰেপিজিয়ামৰ ফৰ্মুলাত একেবাৰে ইজি গম পা ট্ৰেপিজিয়ামৰ ফৰ্মুলাত একেবাৰে ইজি ট্ৰেপিজিয়ামৰ ফৰ্মুলাটো কি আছিলে ট্ৰেপিজিয়ামৰ কি আছিলে সমান্তৰাল বাহুকেইটাৰ মাজৰ দূৰত্ব হয়নে সমান্তৰাল বাহুকেইটাৰ মাজৰ দূৰত্ব পূৰণ ইহঁত দুটাৰ যোগফল ডিভাইডেড বাই 2 সেইটো নাছিল জানো চাওঁ ৰ'বা চোৱা এইটো সমান্তৰাল বাহু দুডালৰ যোগফল হ'ল পূৰণ সিহঁতৰ মাজৰ দূৰত্ব ডিভাইডেড বাই 2 হ'ল সো এতিয়া আমি জাস্ট সেইটোকে কৰিম চোৱা ইহঁতৰ মাজৰ দূৰত্ব কিমান এইকণৰ পৰা এইকণলৈ T তো এইকণৰ পৰা এইকণলৈ T বহুৱাই দিলোঁ T হ'লনে ইহঁতৰ যোগফল U plus V সো এইখন আমি কি লিখি দিলোঁ U plus V ডিভাইডেড বাই 2 হ'লনে হ'ল এতিয়া বাকীকণ একেই চোৱা Tৰ মানটো আমি জাস্ট তাৰ পৰা বহুৱাই দিম আমি অথনি কি পাইছিলোঁ ভাত শুনি ওলাল আইতা ইয়াৰ পৰা Tৰ মানটো আমি কিমান পাম ইয়াৰ পৰা T মানটো পাম V - U by A T মানটো পাম V - U by সো ইয়াত জাস্ট Tটো বহুৱাই দিম Tটো আমি কিমান বহাম V - U by A পূৰণ V plus U by 2 হ'লনে তো তলত পাম আমি 2 ওপৰত পাম V - U পূৰণ V plus U ফৰ্মুলাটো কি আছিলে A - B into A plus B ফৰ্মুলাটো A² - V² ইয়াত আমাৰ কি হ'ব V² - U² হৈ গ'লনে জাস্ট বজ্ৰ পূৰণ কৰি দিয়া ওলাই গ'ল 2 AS = V² - U² 2 AS = V² - U² বুজি পালা জাস্ট ট্ৰেপিজিয়ামৰ ফৰ্মুলা লগাই দিলোঁ জাস্ট এইটো ফৰ্মুলা মনত ৰাখিলোঁ ইয়াৰ পৰা Tটো উলিয়াই V - U by A হৈ গ'ল এই T ঠাইত V - U by A বহুৱাই দিলোঁ V² - U² by 2 এতিয়া এইকণতে তোমালোকৰ পৰীক্ষাত 3 নম্বৰ মানৰ প্ৰমাণ কৰিবলৈ আহি যাব খেলিমেলি আছে এইকণলৈকে খেলিমেলি আছে নাই ধুনীয়া হৈ গ'ল তো আমি প্ৰমাণ কৰিব পৰাও হৈ গ'লোঁ এতিয়া আমি 3টা প্ৰমাণ কৰাৰ পিছত আমাৰ আছিলে অংক আছে আমি অংক কৰিম
কিন্তু ইয়াত যেহেতু আমাৰ 45 মিনিটছ হ'লে আমি এটা নেক্সট ভিডিঅ' বনাই দিম য'ত আমি সব অংকবোৰ কৰিম হ'ব কিন্তু আমি এতিয়া প্ৰমাণ কৰাবোৰ ধুনীয়াকৈ বুজি পালোঁ এতিয়া লাষ্ট কনচেপ্টটো চোৱা লাষ্ট কনচেপ্ট হৈছে সুষম বৃত্তীয় গতি সুষম বৃত্তীয় গতিৰ বিষয়ে আমি অকণমান বুজি লওঁ তোমালোকে বুজি পালা নাই প্ৰমাণ কৰাকেইটা বুজি পালা নাই ধুনীয়াকৈ প্ৰমাণ কৰাকেইটা বুজি পালা মই যিমান পাৰি একদম বুজাব চেষ্টা কৰিছোঁ ঠিক আছে একদম পূৰা ধুনীয়াকৈ ডায়েগ্ৰাম আঁকি আমিতো গ্ৰাফকেইডাল কিমান ধুনীয়াকৈ বুজিলোঁ হয় নহয় গ্ৰাফকেইডাল আমি কিমান ধুনীয়াকৈ বুজিলোঁ বাৰু এতিয়া আমি সুষম বৃত্তীয় গতিৰ কথা বুজোঁ চাবা এইটোৱে সুষম বৃত্তীয় গতি মানে যদিহে তুমি চেণ্টাৰ এটা চাৰিওফালে এনেকৈ সমান স্পীডত ঘূৰি আছা সেইটোৱে হৈ গ'ল সুষম বৃত্তীয় গতি এতিয়া সুষম বৃত্তীয় গতিৰ কাহিনীটো আমি আকৌ এটা চিমুলেশ্যনৰ থ্ৰু দি বুজোঁ চাবা হা এইটো চোৱা এইটো কেন্দ্ৰ দেখা পাই আছা নাই মই নাজানো দেই পাই আছে চাগে এইটো কেন্দ্ৰ পাই আছে এই কেন্দ্ৰটো চাৰিওফালে এটা মানুহে যেনিবা চাইকেলখন লৈ পেলাই ঘূৰি ফুৰিছে এইটো উল্টা হ'ল বাৰু বাট যিয়ে নহওক চাইকেলখন লৈ পেলাই ঘূৰি ফুৰিছে হ'ব এতিয়া ধৰি লোৱা মই স্পীডত গৈছোঁ মই অকণমান স্পীডত চাইকেলখন চলাইছোঁ পূৰা স্পীডত তুমি যদি তাত যদি ভালদৰে চোৱা এই চাইকেলখনৰ দ্ৰুতি কোনফালে আছে বাৰু এই এফালে গৈ আছে এনেকৈ এইকণত এনেকৈ আকৌ এইকণত এনেকৈ তো প্ৰতিটো সময়তেই তাৰ ভাগত ডাইৰেকশ্যনটো চেঞ্জ হৈ আছে নাই এইকণত এনেকৈ মূৰ কৰি আছে এফালে মূৰ গৈ থকা যেন লাগিছে এইকণত তললৈ গৈ থকা যেন লাগিছে আকৌ এইকণ পোৱাৰ লগে লগে এফালে গৈ থকা যেন লাগিব এই সেউজীয়া ৰঙৰ এটা কাঁড়ডালে চোৱা এই সেউজীয়া ৰঙৰ কাঁড়ডালে চাইকেলখন কোনফালে গৈ আছে সেউজীয়া ৰঙৰ কাঁড়ডাল হৈছে চাইকেলখন কোনফালে গৈ আছে তো এই সেউজীয়া ৰঙৰ কাঁড় চিনডাল সদায় নিজৰ দিশটো সলনি কৰি আছে মানে প্ৰতিটো সময়তেই তাৰ ভাগৰ চাইকেলখনৰ দ্ৰুতিৰ দিশ সলনি হৈ আছে দ্ৰুতি আহিছে বেগৰ দিশ সলনি হৈ আছে এতিয়া যদিহে বেগৰ দিশ সলনি হয় মানে বেগ যদি সলনি হয় তাক আমি কি বুলি কওঁ তাক আমি ত্বৰণ বুলি কওঁ মানে যদিও এই গোলাকাৰ যিখন পথ আছে তাত এই চাইকেলখনে যদিও চেম স্পীডতেই গৈ আছে দ্ৰুতি তাৰ চেম কিন্তু বেগ তাৰ পৰিৱৰ্তন হৈ আছে কিয়নো তাৰ দিশ পৰিৱৰ্তন হৈ আছে মানে এইকণ সময়ত যদি বেগটো এইফালে আছিলে এইকণ সময়ত বেগটো মানটো সমান কিন্তু দিশটো বেলেগ কিন্তু বেগটো ভেক্টৰ বুজি পাইছেনে চ' প্ৰতিটো সময়ত এই চাইকেলখনৰ বেগৰ দিশ সলনি হৈ আছে মানে ত্বৰণ হৈ আছে মানে কি হৈ আছে ত্বৰণ হৈ আছে আৰু তুমি যদি ভালদৰে চোৱা এই ত্বৰণ এই ৰঙাটো হৈছে ত্বৰণ মানে বেগৰ দিশৰ কথা কয় বা তুমি বুজি থোৱা যে ত্বৰণটো এটা কোনফালে মূৰ কৰি আছে বা ত্বৰণটো কেন্দ্ৰৰ ফালে মানে সুষম বৃত্তীয় গতিত ত্বৰণে ক'লৈ মূৰ কৰি থাকে ত্বৰণৰ দিশ কোনফালে হয় ত্বৰণৰ দিশ হয় কেন্দ্ৰৰ ফালে ত্বৰণৰ দিশ কোনফালে কেন্দ্ৰৰ ফালে মই এটা বেলেগ এটা এক্সাম্পল তোমাক অকণমান ভাল লগা এটা এক্সাম্পল চোৱা এইটো পৃথিৱীখন যে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে এই পৃথিৱীখন যেতিয়া ঘূৰি আছে তাৰ দিশটো প্ৰতিটো সময়ত চেঞ্জ হৈ আছে দেখিছেনে কিন্তু ত্বৰণটো এই সূৰ্যৰ ফালে আছে মানে ত্বৰণটো সদায় কেন্দ্ৰৰ ফালে দিশ কৰি আছে হ'ব বুজি পালোঁ সেইটোৱে কাহিনী সেইটোৱে হৈছে সুষম বৃত্তীয় গতি এতিয়া সুষম বৃত্তীয় গতি যেতিয়া বেগ উলিয়াব কয় তেতিয়াহ'লে আমি তাৰ বেগটো কেনেকৈ উলিয়াব এইটো বেগ নহয় দ্ৰুতি উলিয়াব কয় কেনেকৈ উলিয়াম জাষ্ট আমি এই গোটেই দূৰত্ব ডিভাইড বাই সময় দূৰত্ব কিমান এই গোটেই পৰিধিটো কিমান বৃত্তৰ পৰিধি কিমান 2π আৰু ব্যাসাৰ্ধ যদিহে r2 ব্যাসাৰ্ধ হয় এই পৰিধিটো হ'ব 2πr ডিভাইডেড বাই t তো আমি যেতিয়া আমি সুষম বৃত্তীয় গতি চাম সুষম বৃত্তীয় গতি যেতিয়া আমি দ্ৰুতি উলিয়াম জাষ্ট এই পৰিধিটো ডিভাইডেড বাই t কৰি দিলেই হ'ল বুজি পালানে পৰিধি ডিভাইডেড বাই t কৰি দিলেই হ'ল হ'ব ধুনীয়াকৈ আমি বুজি পালোঁ এতিয়া আমি এইকাৰণে মই তোমালোকে শ্লাইডখনত লিখি দিছোঁ তোমালোকে চালেই বুজি পাবা যে বস্তু এটা যেতিয়া বৃত্তাকাৰ পথেৰে সম দ্ৰুতিৰে গতি কৰি থাকে সমান দ্ৰুতি দেই এই চোৱা সুষম বুলি কৈছোঁ সমান দ্ৰুতিৰে গতি কৰি থাকে তেতিয়াহ'লে তাক আমি কি বুলি কওঁ তাক আমি সুষম বৃত্তীয় গতি বুলি কওঁ ইয়াৰ দ্ৰুতিটো কিন্তু কনষ্টেণ্ট হয় দ্ৰুতিটো চেম এইকণত যিমান স্পীডত গৈ আছে এইকণটো সিমান স্পীডত কিন্তু প্ৰতিটো দিশতে ইয়াৰ দিশ সলনি হৈ আছিলে সেইটো কাৰণে আমি ইয়াক কি বুলি ক'লোঁ ইয়াৰ বেগটো প্ৰতিটো সময়তে সলনি হৈ আছে ভিটো প্ৰতিটো সময়ত সলনি হৈ আছে সেইবাবে ইয়াৰ বেগ সলনি হৈছে গতিকে ই কি হৈছে ই এটা ত্বৰণ হৈছে ত্বৰিত গতিৰ এটা উদাহৰণ ইয়াৰ ত্বৰণ হৈছে খেলিমেলি আছেনে নাই অ'কে চ' নাই বুলি মই ধৰি লৈছোঁ হ'ব এইকণলৈকে বুজি পৰা গ'ল ধুনীয়া এতিয়া আমাৰ 10 মিনিট আছে আমি প্ৰশ্নবোৰ চাই লওঁ আমি ধুনীয়াকৈ পঢ়া হৈ যাম এটাকে চাওঁ বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ সৰণ শূন্য হ'ব পাৰেনে যদি পাৰে তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনৰ উদাহৰণ এটা দিয়া বস্তু এটাই নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে সৰণ শূন্য হ'ব পাৰেনে পাৰেতো কিয় নোৱাৰে ধৰি লোৱা মই এইকণৰ পৰা এইকণলৈ গ'লোঁ গৈ পেলাই আকৌ মই ঘূৰি গুচি আহিলোঁ এইকণৰ পৰা এইকণলৈ গ'লোঁ আকৌ মই ঘূৰি গুচি আহিলোঁ
তেতিয়া মই যদিহে আৰম্ভণি বিন্দুটো আৰু অন্তিম বিন্দুটো সমান হয় মই দূৰত্ব অতিক্ৰম কৰিছোঁ ইমান দূৰত্ব অতিক্ৰম কৰিলোঁ 5 কিলোমিটাৰ ইয়ালৈ গ'লোঁ আকৌ 5 কিলোমিটাৰ আহিলোঁ চ' মোৰ ভাগৰ হৰণ শূন্য হ'ব পাৰে হ'ব তো এইটো আমাৰ হৈ গ'ল নেক্সটটো চোৱা এজন খেতিয়কে আমি সদায় প্ৰশ্নবোৰ কৰোঁতে ছবি আঁকি ল'লে আমি বুজিবলৈ সুবিধা হয় হা সেইটো কাৰণে আমি ছবি আঁকিলোঁ চাবা দেই ইয়াত আমাৰ কি বুলি কৈছে খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতি পটাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ কৰে মানে আমি জাষ্ট এটা বৰ্গ এটা আঁকি লওঁ ৰ'বা সেইটো কি বৰ্গ আঁকিছ গাধ বেঞ্জিত দাই কি বৰ্গ আঁকিছে এইটো এতিয়াও হা এইটো যেনিবা বৰ্গ হয়নে এই বৰ্গটোৰ প্ৰতিটো বাহু কিমান বুলি কৈছে 10 চেণ্টিমিটাৰ তো এইটোও 10 চেণ্টিমিটাৰ এইটোও 10 চেণ্টিমিটাৰ হ'ল 10 চেণ্টিমিটাৰ 10 চেণ্টিমিটাৰ 40 ছেকেণ্ড লাগে তো যেতিয়া সি ৰ'বা দেই হা যেতিয়া সি এপাক ঘূৰে যেতিয়া সি এনেকৈ এপাক ঘূৰে তেতিয়া তাৰ কিমান লাগে এনেকৈ আহি ৰ'বা মই ভালকৈ আঁকি দিওঁ এনেকৈ আহি এনেকৈ গৈ আকৌ যদি এনেকৈ যায় তেতিয়াহ'লে তাৰ কিমান লাগে বুলি কৈছে 40 ছেকেণ্ড লাগে এতিয়া সি যদি 2 মিনিট 20 ছেকেণ্ড এনেকৈ ঘূৰি থাকে তেতিয়াহ'লে তাৰ কিমান সময় লাগিব সুধিছে হৰণ কিমান হ'ব সুধিছে ইমান ইজি প্ৰশ্ন আমি নিজে বুজিব চাওঁ হা আমাক কিমান বুলি কৈছে 2 মিনিট আমাক কিমান বুলি কৈছে 2 মিনিট 20 ছেকেণ্ড 2 মিনিট 20 ছেকেণ্ড টোটেল কিমান ছেকেণ্ড হয় 2 পূৰণ 60 1 মিনিটত 60 ছেকেণ্ডকৈ যোগ 20 তো আমাৰ 140 ছেকেণ্ড হয় এতিয়া আমি জাষ্ট চাওঁ আমি ধৰি লওক এইকণৰ পৰা আৰম্ভ কৰোঁ এইকণৰ পৰা আৰম্ভ কৰোঁ এনেকৈ গ'ল এনেকৈ আহিলে এইকণলৈ গ'ল গোটেই পাকটো মাৰোঁতে কিমান সময় গুচি গ'ল 40 ছেকেণ্ড গ'ল আকৌ গ'ল কিমান হ'লে এইবাৰ আকৌ 40 ছেকেণ্ড গ'ল মানে 80 ছেকেণ্ড গ'ল আকৌ যাওঁ গ'ল এবাৰ কিমান গুচি গ'ল 120 ছেকেণ্ড গুচি গ'ল এতিয়া চোন 140 ছেকেণ্ড আৰু 120 গুচি গ'ল আৰু 20 ছেকেণ্ড থাকিলে তো এবাৰ 20 ছেকেণ্ড যাওঁতে এইকণতে আমাৰ শেষ হৈ যাব কিয়নো যেতিয়া গোটেই যাবলৈ আমাৰ 40 ছেকেণ্ড লাগে 20 ছেকেণ্ডত আধা যাব তো ইনডাইৰেক্টলি আমাৰ হৰণ কিমান হ'ব জাষ্ট এইকণৰ পৰা এইকণলৈ অহাটো কিন্তু হৰণ আমাৰ কি হয় মিনিমাম দূৰত্ব চ' এইকণৰ পৰা এইকণলৈকে ন্যূনতম দূৰত্ব কোনকণ এইকণ এইকণৰ পৰা এইকণ হয়নে এতিয়া এই কৰ্ণডালৰ দৈৰ্ঘ্য আমি কেনেকৈ উলিয়াম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি হ'লনে আমি উলিয়াই দিম চ' আমি যদি এইকণ কিমান হ'ব এইকণ জাষ্ট হ'ব স্কুৱেৰ ৰুট অফ 10 স্কুৱেৰ প্লাছ 10 স্কুৱেৰ তো এইটো হ'ব কিমান 10√2 বুজি পালোঁ তো হৰণ আমাৰ কিমান হ'ল 10√2 মানটো উলিয়াই দিবা তোমালোকে হ'ল তো আমি ছেকেণ্ডটো বুজি পালোঁ থাৰ্ডটো চাওঁ হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য হৰণ শূন্য হ'ব নোৱাৰে সত্য জানো পাৰে এইটো হৰণ সত্য হ'ব তো কোনটো সত্য বুলি কৈছে তো এইটোতো সত্য হ'ল ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি কেতিয়াও হ'ব নোৱাৰে কিয়নো যদিহে আমাৰ দূৰত্ব ইমান কৰে হৰণো সিমানেই হ'ব দূৰত্ব ইমান কৰে হৰণো সিমানেই হ'ব তাতকৈ কমহে হ'ব পাৰে কিন্তু বেছি হ'ব কেতিয়াও নোৱাৰে হ'ল চ' এইটো আমি বুজি পালোঁ খেলি মেলি আছে এইকণলৈকে নাই ধুনীয়া তাৰপিছত আহিলোঁ আমি নেক্সট প্ৰশ্ন লিখি চাওঁ দ্ৰুতি আৰু বেগৰ মাজৰ পাৰ্থক্য লিখা আৰে দ্ৰুতি এটা স্কেলাৰ ৰাশি ভেক্টৰ এটা বেগ এটা ভেক্টৰ ৰাশি হ'লনে দ্ৰুতিৰ মান কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে বেগৰ মান ঋণাত্মক হ'ব পাৰে হৈ গ'ল দুটা পাৰ্থক্য লিখি দিলে 2 পাই গ'লা কি চৰ্ত বা কি চৰ্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয় কি চৰ্ত সাপেক্ষে হয় চাবা জাষ্ট তুমি বুজি লোৱা বস্তুৰ গড় বেগ আৰু গড় দ্ৰুতি সমান হ'বৰ কাৰণে আমাৰ কি হ'ব লাগিব প্ৰথমতে সি সমান যাব লাগিব আৰু সি একেটা দিশত গৈ থাকিব লাগিব হয় নহয় সি একেটা দিশত গৈ থাকিলেহে তাৰ বেগ চেম থাকিব দ্ৰুতি চেম থাকিব যদি সি দিশটো সলাই দিয়ে তেতিয়াহ'লে নহয় হ'ব বুজি পালোঁ ৰ'বা আমি এটা কাম কৰোঁ এই গোটেই প্ৰশ্নখিনি আমাৰ এপটোত ধুনীয়াকৈ দিয়া আছে নহয় আমি জাষ্ট এপটোত যাওঁ কিয়নো আমি বেছিকৈ কষ্ট কৰোঁ এপটোত গ'লোঁ আমাৰ গতি পাঠটোত গ'লোঁ প্ৰথমটোতো আমি বুজি পালোঁ ৰাইট ছেকেণ্ডটো আমি খেতিয়কৰটো বুজিলোঁ থাৰ্ডটো আমি বুজি পালোঁ থাৰ্ডটো আমাক কৈ দিয়া আছে ৰ'বা ব্লেক কৰিলে তোমালোকে চাগে ভালকৈ দেখা পাবা হ'ল ধুনীয়া তাৰপিছত আমাৰ নেক্সটটোত চাওঁ দ্ৰুতি আৰু বেগৰ পাৰ্থক্যখিনি মই তোমালোকক কৈ দিলোঁ চোৱা দ্ৰুতি কি আছিলে একক সময়ত অতিক্ৰম কৰা স্কেলাৰ ভেক্টৰ দ্ৰুতি সদায় ধনাত্মক আৰু শূন্য হয় বেগ ধনাত্মকো হ'ব পাৰে ঋণাত্মকো হ'ব পাৰে কি চৰ্ত সাপেক্ষে বস্তুৰ গড় বেগ দ্ৰুতিৰ সলনি হয় চোৱা যেতিয়া বস্তু এটাই সৰল ৰেখাৰে একেটা দিশতে গতি কৰে দিশ চেম থাকিব লাগিব আৰু নিজৰ দিশৰ কোনো পৰিৱৰ্তন নকৰে তেতিয়াহে তোমাৰ ভাগৰ গড় বেগ আৰু গড় দ্ৰুতি সমান হ'ব কিয়নো তেতিয়াহে দূৰত্ব আৰু হৰণ সমান হয় বুজি পাইছা
দ্ৰুতি কি আছিলে দূৰত্ব ডিভাইডেড বাই সময় বেগ কি আছিলে হৰণ ডিভাইডেড বাই সময় মানে যদিহে হৰণ আৰু দূৰত্ব সমান হয় তেতিয়াহে বেগ আৰু দ্ৰুতি সেম হ'ব পাৰিব আৰু হৰণ আৰু দূৰত্ব কেতিয়া সমান হ'ব যেতিয়া হৰণ ৰেখাৰে তুমি সেম ডাইৰেকশ্যনত সদায় গতি কৰি থাকিবা হ'ল এইটো বুজি পালোঁ মটৰ গাড়ী অডোমিটাৰে কি জোখে এইটো চবেই জানে অডোমিটাৰে কি জোখে অডোমিটাৰে দূৰত্ব জোখে তাৰপিছত আহিলে সুষম গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা সুষম গতিশীল বস্তু এটা সৰলৰেখা হ'ব না সুষমভাৱে গতি কৰি আছে হ'ল ধুনীয়া তাৰপিছত শুনা পৰীক্ষা এটাৰ সময়ত মহাকাশ যানৰ পৰা প্ৰেৰিত সংকেত 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগ্ৰহিত হ'ল ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশৰ দূৰত্ব কিমান যদিহে পোহৰৰ দ্ৰুতি ইমান আৰে মানে আকাশত ছেটেলাইট এটা আছে তুমি এনেকৈ পৃথিৱীত আছা তো তাৰ পৰা এনেকৈ ছিগনেল এটা পঠাইছে তো ইয়াৰ পৰা ইয়ালৈ ছিগনেলটো আহোঁতে 5 মিনিট লাগিছে বুলি কৈছে ইয়াৰ পৰা ইয়ালৈ আহোঁতে 5 মিনিট লাগিছে বুলি কৈছে তোমাক সুধিছে যে তাৰ পৰা ইয়ালৈ দূৰত্ব কিমান স্পীডটো দিয়েই থোৱা আছে সেইটো বাৰু প্ৰশ্ন হ'লনে চোৱা দ্ৰুতি আমাক দিয়া আছে 3 পূৰণ 10 টু দি পাৱাৰ 8 দিয়া আছে সময় আমাক দিয়া আছে 5 মিনিট সময় আমাক 5 মিনিট দিয়া আছে আমি জাষ্ট উলিয়াব লাগে এছ দূৰত্ব কি আছিলে ভি ইনটু টি কিয়নো ভি ইকুৱেল এছ বাই টি হয় নহয় দেখাই দিছোঁ আমি জানো যে ভি ইকুৱেল এছ বাই টি হয়নে তো ইয়াৰ পৰা এছ ইকুৱেল কিমান পাম ভি ইনটু টি হ'লনে এছ ইকুৱেল আমি কিমান পাম ভি ইনটু টি মানে মোৰ চাৰ্জটো খতম হৈ যাব নহ'লে খতম হ'লেই নেকি নাই হোৱা হ'লে বুজি পালোঁ তো আমি এছ ইকুৱেল ভি ইনটু টি বহাই দিম তো দূৰত্বটো আমি উলিয়াই দিম দূৰত্বটো আমি কিমান পালোঁ এতিয়া চোৱা ইয়াত চোৱাচোন দূৰত্ব আমি কিমান পালোঁ এছ ইকুৱেল ভি ইনটু টি চ' ভি আছিলে 3 ইনটু 10 টু দি পাৱাৰ 8 এতিয়া চোৱা টিটো মাত্ৰ আমাক মিনিটত দিয়া আছিলে আমি সদায় এছ আই এককলৈ লৈ যাব লাগে তো সেইটো কাৰণে আমি এছ আই এককলৈ লৈ গৈছিলোঁ পূৰণ কৰি দিলোঁ ওলাই গ'ল 9 ইনটু 10 টু দি পাৱাৰ 10 মিটাৰ আমাৰ দূৰত্ব হ'ল এতিয়া আমি প্ৰশ্নাৱলী 8.3 লৈ আহোঁ 3 নম্বৰ প্ৰশ্নাৱলী তুমি কেতিয়া বস্তু এটাৰ সুষম ত্বৰণ আৰু বিষম ত্বৰণ হোৱা বুলি ক'বা তোমাৰ কিতাপত চোৱা এইকেইটা প্ৰশ্ন আছে সুষম ত্বৰণ কেতিয়া হ'ব যেতিয়া সমান সময়ত সমান দ্ৰুতিৰ পাৰ্থক্য হয় যেতিয়া বস্তু এটা সমান সময়ৰ অন্তৰালত বেগ সমান পৰিমাণে বৃদ্ধি বা হ্ৰাস পায় তেতিয়া তাক আমি সুষম ত্বৰণ বুলি কওঁ হ'ল বিষম ত্বৰণ যদিহে আমাৰ সমান সময়ত অসমান পৰিমাণে সলনি হয় তাক আমি বিষম ত্বৰণ বুলি কওঁ হ'ব এইটো বুজি পালে উদাহৰণ চোৱা মুক্তভাৱে ওপৰৰ পৰা যদি বস্তু এনেকৈ এৰি দিয়া তো সি সমান সময়ত তাৰ ভাগৰ স্পীডটো বাঢ়ে তো এইটো এটা সমান কি বুলি কয় সুষম ত্বৰণৰ উদাহৰণ হ'ব বুজি পাই আছে এইকণলৈকে ধুনীয়া তো আমাৰ চব প্ৰশ্নবোৰ এনেকৈ কৰিয়ে থোৱা আছে মই জাষ্ট দেখাই গৈছোঁ বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 40 কিলোমিটাৰ পাৰ আৱাৰলৈ হ্ৰাস পালে বাছখনৰ ত্বৰণ ওলোৱা ত্বৰণটোতো আমি জানোৱেই ত্বৰণটো কি আছিলে ভি মাইনাছ ইউ ডিভাইডেড বাই টি হয় নহয় আৰু আমি এনেকৈও জানো নহয় ভি আমাক কি দিয়া আছে এইটো চোৱা ক'ত আছিলে আমি কি জানিছিলোঁ ত্বৰণ এ টি ইকুৱেল টু ভি মাইনাছ ইউ আৰে আমি এইটো কোৱা নাছিলোঁ জানো ভি ইকুৱেল ইউ প্লাছ এ টি ভাত শুনি ওলাই আহিল আইতা হ'লনে তো ইয়াৰ পৰা আমি কি উলিয়াব লাগে এতিয়া আমি এ উলিয়াব লাগে এ ইকুৱেল কিমান পাম ভি মাইনাছ ইউ বাই টি এ ইকুৱেল কিমান পাম ভি মাইনাছ ইউ বাই টি ভাত শুনি ওলাই আহিল আইতাৰ পৰা এ ইকুৱেল পাই গ'লোঁ চ' সেইটোকে আমি ইয়াত ইউজ কৰিছোঁ কি ইউজ কৰিছোঁ যে হৈ গ'ল এইটো চোৱা জাষ্ট আমাক দিয়া আছে আমি জাষ্ট তাক মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ গৈছোঁ মিটাৰ পাৰ ছেকেণ্ডলৈ নিব জানা নহয় মিটাৰ পাৰ ছেকেণ্ডলৈ নিব জানা নাই যদিহে মোক কয় যে 80 কিলোমিটাৰ পাৰ আৱাৰ আছে তাক আমি মিটাৰ পাৰ ছেকেণ্ডলৈ কেনেকৈ নিম 80 কিলোমিটাৰক মিটাৰলৈ 1000 মিটাৰ আৱাৰ 1 ঘণ্টাত কিমান 3600 ছেকেণ্ড তো এইটো হৈ যাব মিটাৰ পাৰ ছেকেণ্ড এইটো উলিয়াই দিবা 80 পূৰণ 1000 ডিভাইডেড বাই 3600 মিটাৰ পাৰ ছেকেণ্ড কিয়নো কিলোমিটাৰটোক আমি মিটাৰলৈ নিম আৱাৰটোক আমি ছেকেণ্ডলৈ নিম কিলোমিটাৰটো 1000 আৱাৰটো পাৰ আৱাৰ আছে গতিকে তলত 3600 হ'ব চ' এতিয়া আমি সেইটো কাৰণে কি কৰিলোঁ যেতিয়া আমি ইয়াক কৰিলোঁ কিলোমিটাৰ পাৰ আৱাৰক আমি মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ গ'লোঁ হ'ল সেইকাৰণে আমি বুজি পালে নাই পোৱা পালোঁ ধুনীয়া তো এইকণ আমাৰ হ'ল তাৰপিছত চোৱা ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম ত্বৰণেৰে 10 মিনিটত তাৰ দ্ৰুতি ইমানলৈ বৃদ্ধি কৰিলে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা সুষম ত্বৰণেৰে 10 মিনিট গ'ল সুষম ত্বৰণ বুলি কৈছে মানে আমাৰ এ কনষ্টেণ্ট
ক'ৰ পৰা আৰম্ভ কৰিছে ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে ৰ'বা এইটো আমি কৰি চাওঁ কৰি চালেহে আমি বুজি পাম এইটোকে ধৰি লোৱা ইয়াতে চাবা দেই ধুনীয়াকৈ তোমালোকক মই দেখাই যাওঁ চোৱা প্ৰশ্নটো দিয়া আছে ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে মানে আৰম্ভ জাষ্ট কৰিছেহে মানে ইউ আমাৰ কিমান হ'ব 0 মিটাৰ পাৰ ছেকেণ্ড হ'ল তাৰপিছত কৈছে যে 10 মিনিট লাগিলে তো আমাৰ টি দিয়া আছে 10 মিনিট টি আমাক কিমান দিলে 10 মিনিট হ'ল তাৰপিছত কৈছে দ্ৰুতি ফাইনেলি কিমান হ'লগৈ 40 কিলোমিটাৰ পাৰ আৱাৰ মানে আমাৰ ভি কিমান হ'ল 40 কিলোমিটাৰ পাৰ আৱাৰ ভি ইকুৱেল আমাক দিয়া আছে 40 কিলোমিটাৰ পাৰ আৱাৰ চ' আমি জাষ্ট কি কৰিম তাক মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ যাম চ' 40 ইনটু মিটাৰটো হৈ যাব 1000 ডিভাইডেড বাই আৱাৰটো হৈ যাব 3600 এইটো হৈ যাব মিটাৰ পাৰ ছেকেণ্ড এইখন তোমালোকে কৰি দিবা তাৰপিছত এ উলিয়াই দিবা এ কিমান পাম ভি মাইনাছ ইউ বাই টি এ কিমান পাম ভি মাইনাছ ইউ বাই টি ভি মানটো আমি এইটো পাই গ'লোঁ ইউ আমাক 0 দিয়া আছে টিয়ে ডিভাইড কৰি দিলে আমি চাওঁ ঠিকে আছেনে তেনেকৈ কৈছে চোৱা ভি আমাক পালোঁ এইটো 11.11 মিটাৰ পাৰ ছেকেণ্ড হ'ল ভি মাইনাছ ইউ বাই টি কৰি দিলোঁ আমি পাই গ'লোঁ 0.0185 হ'ল তেনেদৰে আমি প্ৰশ্নাৱলী 8.4খিনিও আমি চব কৰি থোৱা আছে তোমালোকে চাবা এইখিনি মই সব তোমালোকে দেখাই দিয়া নাই বাট তোমালোকে বুজি পালে এইখিনি আমি সব আমি অলৰেডি প্ৰেক্টিছ কৰিয়ে চালোঁ লেখৰ কাৰণে হ'ব আমি সব প্ৰশ্ন চালোঁৱে অলৰেডি প্ৰশ্নাৱলীৰ এইখিনি 8.5খিনিও তোমালোকে চোৱা চ' অনুশীলনী প্ৰশ্নখিনিও চোৱা হ'ব যদিহে কিবা মই গোটেইখিনি কৰি দিয়া নাই বাট সব প্ৰায়খিনি অংক ইজি একেখিনি কাহিনী ভি ইকুৱেল ইউ টি প্লাছ হাফ অফ এ টি স্কুৱেৰ ইউজ কৰা এছ ইকুৱেল ইউ টি প্লাছ হাফ অফ এ টি স্কুৱেৰ ভি ইকুৱেল ইউ প্লাছ এ টি হ'ল ভাত শুনি ওলাই আহিল আইতা হ'ল ওলাল আৰু আইতা হ'ল চাউল শুনি কি আছিলে চাউল শুনি উঠিল আৰু হাঁহিল আইতাই বাৰে বাৰে হ'ল সেইটো হৈ গ'ল তাৰপিছত লাষ্টটো কি আছিলে আইতাৰ ভাগৰ কাহিনীটো লাষ্টটো আছিলে এছ ইকুৱেল টু ইউ লাষ্টটো আছিলে টুৱাইচ এছ ইকুৱেল ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ হয় নহয় টুৱাইচ এছ ইকুৱেল ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ হ'ল তো বুজি পালোঁ এইকণলৈকে বুজি পালোঁ এইকণলৈকে একো খেলি মেলি নাই দাঁতত আছিল সোমাই হ'ব তো ধুনীয়াকৈ আমি বুজি পালোঁ ট্ৰিক্সটো ময়ে পাহৰি গৈছোঁ তোমালোকক পঢ়ুৱাব যাওঁতে এবাৰ চাই লওঁ ৰ'বা মনত ৰাখিবৰ কাৰণে ভাত শুনি ওলাল আৰু আইতা ভি ইকুৱেল ইউ প্লাছ এ টি চাহ শুনি উঠে আৰু হাঁহে আইতাই বাৰে বাৰে এছ ইকুৱেল ইউ টি প্লাছ হাফ অফ এ টি স্কুৱেৰ দাঁতত আছিল সৰু ভাত নোখোৱাকৈ ওলোৱা চাউল টুৱাইচ এছ ইকুৱেল ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ হ'ব তো আমি ধুনীয়াকৈ এতিয়া আটাইখিনি অংক এবাৰ ভালকৈ একদম প্ৰেক্টিছ কৰি চাম যদিহে তোমালোকে অংকবোৰ কৰিব পাৰি গৈছা তেতিয়াহ'লে ধুনীয়া যদিহে পৰা নাই লাহে লাহে প্ৰেক্টিছ কৰা আমাৰ কুৱেশ্যন বেংকত আমাৰ নোটছত চব ধুনীয়াকৈ বুজাই দিয়া আছে ভালদৰে চোৱা আৰু কমপ্লিট কৰা হ'ব সেইখনলৈকে ঠিকে আছে আমি গোটেই চেপ্টাৰটো চব কনচেপ্টছ ক্লিয়াৰ কৰি দিলোঁ যদিহে কিবা বুজি নাই পোৱা তেতিয়াহ'লে মোক জনাবা অ'কে বাই বাই ভালদৰে পঢ়ি থাকা আকৌ আমি লগ পাম নেক্সট চেপ্টাৰটোত বাই বাই